কেমেষ্ট্ৰিত বেয়া হোৱাও 2-4টা কাৰণ আছে তাৰমানে হয়তো এটা ক্ৰিয়েটিভ থট এটা আহিছিলে কিবা কিবি মিক্স কৰি চালে ধোঁৱা ওলালে আৰু ছাৰে আহি পেলাই ধৰিলে ঐ তহঁতকেইটা তাৰে কেইটামান পলালে বাকীখিনি জুবিনক ধৰিলে আৰু তাৰ আৰু এটা বস্তু আছিলে কি সি বায়'লজি নকৰে কাৰণ সি কেতিয়াও ভেকুলী কাটিব নাযায় কলেজত কোনোদিন ষ্টেজ দিয়া নাছিলে জে বি কলেজত হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কোনোদিন ষ্টেজ দিয়া নাছিলে হয়তো বিভিন্নজনৰ ইনচিকিউৰিটিও হ'ব পাৰে দুজন জে বি কলেজত তেতিয়া গায়কে বেষ্ট ছিংগাৰে জুবিনৰে গান গাই পেলাই বেষ্ট ছিংগাৰ হৈছিলে জুবিনৰ কম্পজিশ্যন ৱেৰে জুবিন ষ্টুডেণ্টেই আছিলে আৰু সেই গানটো হ'ল গানে কিয়া নাই আৰু হয়তো আণ্টিয়ে সেইটোকে ভাবি পেলাই মোক যেতিয়া মানে মোক আণ্টিয়ে কৈছিলে যে নাই ইয়াৰ হেৰিখিনি গোটেই যিহেতু সি বেণ্ডটো বনাইছে গোটেই বেণ্ড মেম্বাৰ হেৰিটো জইন কৰিব তাৰমানে কোনোবা এবাৰ জুবিনক চাইন কৰাই ল'লে ব্লেংক পেপাৰ তাৰপিছত আমি নেক্সট ডে অহাৰ পিছত ডিচিশ্যন এটাই যে জুবিন বাহিৰত গ'লেও ক'তো চাইন কৰিব নোৱাৰে গোটেই গ্ৰুপৰ মানে গোটেই মানুহখিনিৰ মানে এটাই ডিচিশ্যন জুবিনৰ দুটা ফেজ আছে এটা ফেজ বিফ'ৰ 1997 যিটো অনামিকাৰ পৰা 97লৈকে আমি গোটেই বেণ্ডটোৱে পাইছিলোঁ সেই বেণ্ডটোত যিখিনি মানুহ আছিলে সেইখিনিয়ে তাক অৰ্গেনিকেলি এটা নিজৰ টীমৰ নিজৰ এটা ফেমিলি মেম্বাৰ হিচাপে তাক গণ্য কৰিছিল কিন্তু জুবিন যেতিয়া 97ৰ পিছত বম্বেৰ পৰা আহিলে আমি গোটেইখিনি বম্বে গুচি গৈছিলোঁ আৰু গোটেই গুচি যোৱা আমিতো তাতে থাকিলোঁ তাৰপিছত এই বেণ্ডৰ যিখিনি মেম্বাৰ্ছ নোহোৱাকৈ ইয়াত প্ৰফেশ্যনেল মানে মানুহখিনি আহি গ'ল আৰু সেইখিনি পোষ্টাৰ হাতে অঁকা পোষ্টাৰ মানে অনামিকা অকল অনামিকা লিখিলোঁ এলবামৰ ৰোমান্টিক এলবাম তেনেকৈ লিখি পেলাই মই আকৌ সেইদিনাখন কি হ'ল জুবিনৰ অনামিকা এটা ফেমাছ চাৰ্ট এটা আছে অনামিকা যিটো হেৰিত পিন্ধিছিলে সেইদিনাখন কিবা এটা কাৰণত সি ক'লে মোৰ কোনোবা নতুন চাৰ্ট এটা আছিলে সি পিন্ধো বুলি ক'লে সি পিন্ধিলে মোৰ চাৰ্টটো আৰু মই অনামিকাটো পিন্ধিবলগীয়া হ'ল অনামিকাটো যেতিয়া পিন্ধি পেলাই মই ক্ৰাউডৰ মাজত গৈছোঁ তেতিয়া মানে ৰাস্তাত যাওঁতে ছোৱালী দুজনীয়ে আৰু ল'ৰা দুটাই কথা পাতিছে আহিলে মই পূৰা শুনিছোঁ দেই মই একদম এলাৰ্ট হৈ গৈছোঁ আহিলে বোলে কেনেকৈ গম পালি আহিলে মই গাড়ীটোতো দূৰত ৰখোৱা আছে তেতিয়া কৈছোঁ নহয় এইটো চোলাটো পিন্ধি গৈছে চোলাটোতো মানুহে ধৰিছে এই পিছৰ পিনি যে মানুহে দেখিছে যে ষ্টেজত কৈ দিয়ে হেৰি কৰে মানে সেই ষ্ট্ৰেইট ফৰৱাৰ্ড কোৱাটো চান্দনী ৰাতৰ পৰা আৰম্ভ হৈছিলে চান্দনী ৰাতৰ যেতিয়া ৰিলিজ হৈছিলে আৰু এটা নন্দন হোটেলত হৈছিলে আৰু সেই চান্দনী ৰাত ৰিলিজত যথেষ্টখিনি গণ্ডগোল হৈছিলে প্ৰেছৰ লগত আৰু এটা আহি পেলাই মোৰ বেক চাইডৰ পৰা মাৰি দিছিলে সেইটো লৈ পেলাই আৰু মানে তাৰ আৰু খং উঠি গৈছিলে নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আজি আমাৰ সৈতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ত কথা পাতিবলৈ তেখেতৰ জীৱনৰ এগৰাকী অভিন্ন নিস্বাৰ্থ বন্ধু আমাৰ মাজত আছে কেৱল বন্ধুৱেই নহয় আচলতে জুবিন গাৰ্গৰ সেই আৰম্ভণিৰ সময়ছোৱাত জুবিন গাৰ্গ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰ্যায়লৈকে তেখেতৰ যথেষ্ট চিন্তালব্ধ সহযোগিতা আচলতে আছে তেখেত হৈছে জয়ন্ত বৰদলৈ জুবিন গাৰ্গৰ জীৱনৰে নহয় জুবিন গাৰ্গৰ ঘৰখনৰ কাৰণেও এগৰাকী শুভচিন্তক এগৰাকী জুবিন গাৰ্গৰ পিতৃ মাতৃৰ কাৰণে পুত্ৰসম ব্যক্তি জয়ন্ত বৰদলৈ দাদা আজি আমাৰ সৈতে আছে দাদা আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি হয় আমি আচলতে কেতিয়াবাই লগ পাবলগীয়া আছিল আৰু আমাৰ কিছু কথাও হৈছিল কিছু টেকনিকেল অসুবিধাও হ'ল মাজতে আৰু গৈ আজিৰ দিনটোত আমি লগ হ'লোঁ তৃতীয়বাৰ নেকি হয় তৃতীয়বাৰ কিন্তু কি জানেনে যিমানেই পুৰণা নহওক কিয় এই বিষয়টো আপোনাৰ কাৰণে বোধ কৰোঁ কেতিয়াও এনেকুৱা নহয় যে কিবা কথা আপুনি পাহৰি গৈছে বা কিবা কথা আপোনাৰ মনলৈ অহা নাই কেতিয়াও নহয় সদায় আপোনাৰ মনত থকা এটা বিষয় সদায় আপুনি মনৰ মাজত লৈ ফুৰা এটা বিষয় জুবিন গাৰ্গ হয় আজি সেই বিষয়ে কথা পাতিম বিহু আহি আছে কুলিৰ মাতটো শুনো কিন্তু এইবাৰ আমি জুবিন গাৰ্গৰ মাত নুশুনিম ইয়াতকৈ বেদনাদায়ক কথা আমাৰ কাৰণে একোৱেই নাই আচলতে যিমানে সময় গৈছে আমি হয়তো অভ্যস্ত হৈছোঁ দৈনন্দিন কাম কাজৰ লগত আপুনিও আপোনাৰ ব্যস্ততাৰ কামখিনি কৰি আছে
তাৰ মাজত কিন্তু এটুকুৰা স্থায়ী খালী ঠাই আমাৰ মাজত হৈ গ'ল। জুবিন গাৰ্গ নাই। হয় নোহোৱাৰ কথাখিনি নাপাতোঁ, থকা সময়ৰ ভাল লগা কথাখিনি আজি পাতিম। প্ৰথম জুবিন গাৰ্গক কেনেকৈ ক'ত কেতিয়া লগ পাইছিল আৰু এইখিনিতে দৰ্শকক এটা কথা মই কৈ থওঁ, জয়ন্ত বৰদলৈ দাদা হৈছে জুবিন গাৰ্গৰ, যাক এতিয়া হয়তো আপোনালোকে বহুতেই গম পাইছে যে প্ৰথমগৰাকী মেনেজাৰ বুলি যদিও কোৱা হয়, তেখেতৰ বিষয়ত কোৱা হয় যে আমাৰ টিম মেম্বাৰ। আৰু এই মানুহজনক তেতিয়াৰ সময়ত সংগীত শিল্পী এগৰাকীৰ কাৰণে অসমত মেনেজাৰ নিযুক্তিৰ কথাটো আচলতে একেবাৰে তেতিয়া ভবা নাযায়। কিন্তু জুবিন গাৰ্গৰ মাতৃয়ে তেখেতক বিচাৰিছিল, এই কথাখিনি আমি জানিম। প্ৰথম জুবিন গাৰ্গক কেনেকৈ কেতিয়া লগ পাইছিল সেই কথাখিনি কওকচোন। প্ৰথম লগ পোৱা ক'বলৈ গ'লে এইটো হ'ব 1988তে। 1988ত আচলতে আমি দুইজন একেলগৰে ক্লাছমেটো আছিলোঁ JB কলেজত। চ' JB কলেজত ছায়েন্সত, এইটো আমাৰ ফাৰ্ষ্ট ইয়েৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ ছায়েন্সতে একে ক্লাছত। চ' যাওঁতে তেনেকৈ ক্লাছতে চিনাকি, সৰু সুৰা চিনাকি আছিলে সেইখিনি বাৰু ক্লাছত। তেওঁ এটা বেলেগ এখন বেঞ্চত বা মই বেলেগ এখন বেঞ্চত বহোঁ। আমি নতুনকৈ চিনাকি হৈছোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়িব গৈছোঁ 10th পাছ কৰি। চ' তেনেকৈ থাকোঁতে কিন্তু আটাইতকৈ ডাঙৰ কথা আছিলে কি, আমি আচলতে JB কলেজ, তেতিয়া আমাৰ এটা টাৰ্মিনলজিও আছিলে যে JB কলেজ মানে জীৱন বৰবাদ। জীৱন বৰবাদ। চ' সেইটো আমাৰ মাজতে আছিলে, সেইখিনি বাৰু এতিয়া সেইটো নহয়। তেনেকৈ আমি JB কলেজত যেতিয়া প্ৰথম পঢ়োঁ, তেতিয়া আমি একদম গোটেইখিনি চেঙেলীয়া ল'ৰা বুলিয়ে ক'ব লাগিব, কাৰণ 10 পাছ কৰি গৈছোঁ। আৰু তাত আমি প্ৰথমতে ভাবিলোঁ যে আমি গোটেইখিনিয়ে গোট খাই পেলাই পিকনিক এটা কৰোঁ। তেনেকৈ বৰুৱা চাৰিআলিলৈ আহোঁতে মানে পিকনিকৰ কথাটো চলি আছে। আৰু পিকনিকৰ কথা মানে আমি গোটেইখিনি ছোৱালীখিনিতো নাযায়, নতুনকৈ সোমাইছে আৰু আমি ল'ৰাবিলাকেই চিনাকি হোৱা নাই ভালকৈ। চ' তেতিয়া মানে কি হ'ল, ঐ তই যাবি নাই, আমাৰ লগৰ এটাই ক'লে। তাৰপিছত মই বোলো যাবলৈতো মই অকণমান, মোৰ অহাডোখৰ অকণমান দূৰ হয় আৰু মানে ৰাতিপুৱা 4টামান বজাত আহিব লাগে। চ' ৰাতিপুৱা 4টামান বজাত যদি পিকনিকৰ কাৰণে আহোঁ, তেতিয়াহ'লে আৰ্মিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে। চ' আমাৰ দিগদাৰ হ'ব পাৰে, চেকিং হয়। আৰু তেতিয়াতো চাইকেল মাৰি পেলাই অহা যোৱা কৰাটো। তাৰপিছত মানে এটা ল'ৰা তাত পাতলকৈ ক্ষীণমিন, সি মানে কৈছে মোৰ ঘৰৰ পৰাই যাব পাৰিবা, তুমি মোৰ ঘৰতে গুচি আহিবা। আৰু সেইটোৱে আছিলে জুবিন। চ' আমি কি কৰিলোঁ, তেতিয়া ৰাতিপুৱা 4টা বজাত তাৰ ঘৰতে, সেই পিকনিকটোৰ কাৰণে অহাৰ কাৰণে আমি তাৰ ঘৰতে ষ্টে কৰি পেলাই গোটেইকেইটা আকৌ তাৰ পৰা বাছত উঠিম। মানে আগদিনা আমি তাৰ ঘৰত আছোঁ, এতিয়া সি মাতি থৈ গৈছিলে তাৰমানে। চ' তেনেকেই মানে তাৰ লগত প্ৰথম মানে তাৰ ঘৰত যোৱা হৈছিলে। তাৰপিছত আৰু ঘৰত যোৱাৰ পিছত আৰু মানে আমাৰ যিটো কলেজৰ ৰিলেশ্যন, ঘৰৰ ৰিলেশ্যন অকণকৈ আছিলে। কিন্তু তাৰ লগত বেছি ঘনিষ্ঠতা হৈ গ'ল যেতিয়া মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ পৰীক্ষাৰ পিছত এইটো কাৰণে যে সি আৰু মোৰ, তাৰো এটা কাহিনী আছে। সি আৰু মোৰ, আমি কেমেষ্ট্ৰিত বেয়া হৈছিলে দুইটাই, কেমেষ্ট্ৰি প্ৰেক্টিকেলছ। আৰু কেমেষ্ট্ৰি প্ৰেক্টিকেলত বেয়া হওঁতে তেতিয়া মানে সেই বছৰটো আমি যিহেতু নেক্সট ইয়েৰত আমি আকৌ কেমেষ্ট্ৰি মানে পৰীক্ষা গোটেই ছাবজেক্টবিলাকৰ দিবলগীয়া হ'ল। চ' তেতিয়া আমাৰ বাকীখিনিতো ওলাই গুচি গ'ল, আমিকেইটাই কি কৰিলোঁ, তেতিয়া আমাৰ ঘনিষ্ঠতা বাঢ়ি গুচি গ'ল। চ' আমি তেনেকেই মানে সেই বছৰটোত সি মিউজিক কৰে, মই তাহাঁতৰ ঘৰলৈ যাওঁ। চ' তেনেকৈ কৰি মেলি মানে তাহাঁতৰ ঘৰৰ লগত অহা যোৱাটো বেছি হৈ গ'ল তাৰমানে। চ' তেনেকৈ আমাৰ প্ৰথম চিনাকি প্লাছ আমাৰ অন্তৰংগ বাঢ়ি যোৱাটো। সেই সহপাঠী জুবিন গাৰ্গ, হয়, মোৰ প্ৰথম কথাটোৱে এতিয়ালৈকে যিমান কেইজন আহিছে সকলোৰে মুখত এনেকুৱা ধৰণৰ কথাবোৰ শুনিছোঁ। অলপতে হেমচন্দ্ৰ পাঠক দাদা আহিছিল, গণিতৰ কিবা অসুবিধা আছিল, জুবিন গাৰ্গে কয় হ'ব মই শিকাই দিম। আজি আপোনাৰ ক্ষেত্ৰত শুনিলোঁ পিকনিকলৈ ঘৰৰ পৰা দূৰ হয়, মোৰ ঘৰত থাকিবা। এই যিটো উদাৰতা, এইটো মানে আচলতে তেখেতৰ জন্মসূত্ৰে, তেখেতৰ জন্মৰ লগতেই আহিছে। মানে মুক্ত হস্তে তেওঁ সকলোকে দিব পাৰে, আদৰি ল'ব পাৰে। আচলতে সেইটো এটা কথা, সেইটো এটা অ'পেন মাইণ্ডেডনেছ যিটো আহিছে, সেই অ'পেন মাইণ্ডেডনেছটো আচলতে আৰু এটা কথা ক'ম, দেউতাকৰ পিনৰ পৰাও আহিছে। মানে পাপুক, যাক আমি পাপু বুলি কওঁ। চ' দেউতাকৰ পিনৰ পৰাও আহিছে, মানে দেউতাকো যথেষ্টখিনি উদাৰ আছিলে তেনেকৈ। মোৰ ফটোগ্ৰাফিত কৰা মানে কৰাৰ ইণ্টাৰেষ্ট, চ' ফটোগ্ৰাফি বৰ ভাল কেমেৰা এটা আছিলে।
আৰু যিটো সেইটো সময়ত মানে DSLR কেমেৰা এটা হোৱা মানে ৰিলজত সেইটোত শিকিবলৈ পোৱাটো নিজৰ হেৰি এটা সৰু সৰু কেমেৰাহে থাকে তেতিয়া সেই কেমেৰাটো মোক মানে দি দিছিলে অনবৰতে মোৰ ওচৰতে থাকে চ' আল্টিমেটলি মানে গোটেই ঘৰখনৰ এটা পৰিৱেশ আছিলে কালচাৰেল পৰিৱেশ আছিলে আৰু সেই উদাৰতাটো ঘৰখনৰ আপব্ৰিঙিঙৰ পৰাই হৈছে আচলতে আৰু সেই বস্তুটো জুবিনলৈ আহি পেলাই এক্সপাণ্ড হৈ গুচি গৈছে তাৰমানে লিবাৰেলিজম সেই গোটেই বস্তুখিনি তাৰ পৰা এক্সপাণ্ড হৈ গুচি গৈছে হয় সহপাঠী জুবিন গাৰ্গজন কেনেকুৱা আছিলে কলেজীয়া জীৱনত JB কলেজৰ বিষয়ত এটা কথা ক'লে জীৱন বৰবাদ এইটো সকলো জেভিয়ানক সন্মান ৰাখিও কথাটো খুব ধেমেলীয়া সুৰত কোৱা হৈছে আচলতে কলেজত কেনেকুৱা আছিলে জুবিন গাৰ্গ কেনেকৈ ক্লাছত কেনেকৈ থাকে বা নহয় সিও মানে যোৰহাটৰ JB কলেজত B ছেকশ্যনত নাম ভৰ্তি হোৱাটো মানে এটা মানে প্ৰেষ্টিজিয়াছ কথা সেইটো সময়ত আৰু ছেকেণ্ড কলেজে আছিলে কাৰণ প্ৰথম আছিলে কটন কলেজ আৰু কটনৰ পিছত JB কলেজৰ B ছেকশ্যনৰ ষ্টুডেণ্ট আছিলে জুবিন আৰু B ছেকশ্যনৰ যিখিনি মানে ইভেন 10th তাৰ পাৰ্চেণ্টেজ যথেষ্টখিনি ভাল আছিলে আৰু তেনেকেই মানে JB কলেজৰ ক্লাছত কিন্তু তাৰ ক্লাছত বিশেষকৈ একো মানে তেনেকুৱা মানে মিউজিক লৈ পেলাই বা তেনেকুৱা এক্সট্ৰা অৰ্ডিনেৰী কিবা মানে উৎপাত বা কিবা কিবি একো নাই কাৰণ সি এটা সাধাৰণ নৰ্মেল ষ্টুডেণ্টে আছিলে কিন্তু তাৰ উপৰিও কিন্তু আমাৰ কিছুমান কৌতূহল আছিলে জুবিনৰ কেমেষ্ট্ৰিত আমি অলপ দিনৰ আগতে গোটেইখিনি কথা পাতোঁতে এটা কথা ওলাইছে আকৌ কেমেষ্ট্ৰিত বেয়া হোৱাও 2-4টা কাৰণ আছে তাৰমানে আৰু সেইটো আমাৰো আছে মোৰো আছে একেলগে হৈছিলে চ' জুবিনে যেতিয়া আমাৰ তেতিয়া কি কৰে বেটছ হিচাপে ফাৰ্ষ্ট বেটছ ছেকেণ্ড বেটছ তেনেকৈ ষ্টুডেণ্টছবিলাকক ভাগ কৰি প্ৰেক্টিকেলছ কৰিব দিয়ে আৰু জুবিনে যেতিয়া প্ৰেক্টিকেলছ কৰিছিলে সি আমাৰ লগৰে ভাস্কৰ বুঢ়াগোহাঁই বুলি পেলাই ডক্টৰ ভাস্কৰ বুঢ়াগোহাঁই নেগিমছৰ হয় তেওঁ একেলগে তাহাঁতৰ গ্ৰুপত বেটছত আছিলে চ' ভাস্কৰে হেৰি কৰি থাকোঁতেও মানে তেওঁলোকে কৰি থাকোঁতে বিভিন্ন এক্সপেৰিমেণ্ট কৰি থাকে লেবত আৰু তেওঁলোকে কৰি থাকোঁতে মানে তেওঁলোকে কিবা কিবি মিক্স কৰি থাকোঁতে ধোঁৱা ওলাই গ'ল যিটো মানে চিলেবাছৰ বাহিৰত তাৰমানে কিবা এটা নতুন কৰিছে ক্ৰিয়েটিভ হয়তো এটা ক্ৰিয়েটিভ থট এটা আহিছিলে কিবা কিবি মিক্স কৰি চালে ধোঁৱা ওলালে আৰু ছাৰে আহি পেলাই ধৰিলে ঐ তহঁতকেইটা তাৰে কেইটামান পলালে বাকীখিনি জুবিনক ধৰিলে সেইকাৰণে সি এটা ৰেড মাৰ্কত গুচি যাব পাৰে তাৰমানে এটা সেইটো চিমিলাৰ মোৰো হ'ল তাৰ পিছৰ বেটছটোত ময়ো আহি পেলাই সেইখিনি মই গম নাপাওঁ কি হ'ল ময়ো আহি পেলাই সেইখিনি কিবা কিবি মিলাই আছিলোঁ মোকো ছাৰে ধৰি পেলাই ক'লে ঐ তহঁত তও এটা তাৰ মোকো হেৰি কৰিলে চ' ৰেড মাৰ্ক কৰি পেলাই সেই কলেজৰ পৰা আচলতে সেইটো সময়ত প্ৰেক্টিকেলৰ মাৰ্কছবিলাক দিয়ে আৰু কলেজৰ পৰা যিখিনি প্ৰেক্টিকেলৰ মাৰ্কছ দিয়ে সেই মাৰ্কছখিনি আমাক কমাই দিয়ে মাইনাছ কৰি দিলে আৰু সেইকাৰণে আমি মানে প্ৰেক্টিকেলতে থাকি গ'ল সেই বছৰটো চ' সেইটো কেমেষ্ট্ৰি প্ৰেক্টিকেল অৱশ্যে জুবিন ফিজিক্স কেমেষ্ট্ৰি মেথছ মেজৰ হেৰিটো আছিলে কিন্তু তাৰ উপৰিও কি কয় তাৰ ষ্টেটিষ্টিক্স আছিলে বায়'লজি নাছিলে আৰু তাৰ আৰু এটা বস্তু আছিলে কি সি বায়'লজি নকৰে কাৰণ সি কেতিয়াও ভেকুলী কাটিব নাযায় মানে সি লাইফটো হেৰি কৰিব নাযায় চ' সেইটো হয়তো তাৰ মাজত এটা বস্তু আছিলে আৰু সেইকাৰণে সি সেইটো লোৱা নাছিলে মোৰ বায়'লজি নাছিলে কাৰণ মই বায়'লজি বস্তুটোৱে বেয়া পাওঁ তাৰমানে মই আকৌ মেথছত আছিলোঁ চ' তেনেকুৱা ধৰণৰ ষ্টুডেণ্টে আছিলে চ' আৰু বাকীখিনি সি মিউজিকৰ হেৰিখিনি তাৰ বেছি এক্সপানশ্যন হ'ল তাৰ আফটাৰ 11 ইটছ এ বুন ইন ডিছগাইজ ক'ব পাৰি যে সি কেমেষ্ট্ৰিত বেয়া যিটো হ'ল সেই নেক্সট বছৰটোত সি গোটেই গানৰ যিখিনি আছিলে তাৰ গোটেই ভিতৰৰ গানৰ সৃষ্টিৰ বস্তুটো গোটেইটো সি মানে এনৰিচ কৰি পেলালে তাৰ ফ্ৰী সময়ত তাৰ হেৰি সময়ত সি গানৰ গোটেই চৰ্চাতে লাগি গ'ল আৰু মোৰ দেন ষ্টাডিজ আণ্টিয়ে কৈছিলে মোৰ দেন তই ষ্টাডিটো এইটো হায়াৰ ছেকেণ্ডেৰীটো হেৰি কৰি লচোন বোলে সেইটো হৈ যাব কিন্তু সি মিউজিকত কম্পজিশ্যনছবিলাক কৰিছিলে সেই বস্তুবিলাক সি খুব মানে নিষ্ঠাৰে কৰিছিলে সেই বছৰটোত আৰু সেই তাৰ পিছৰ পৰাই তাৰ প্লেনিংটোৱে হয়তো চেঞ্জ হৈ গুচি গ'ল আফটাৰ 11 আপুনি যিটো ক'লে একাদশ শ্ৰেণীৰ পিছত তেখেতে এই কেমিষ্ট্ৰি প্ৰেক্টিকেলৰ যিটো ঘটনা ঘটিল তাৰ পাছত তেখেতৰ সংগীতৰ ক্ষেত্ৰখনত তেখেতৰ যিটো ইনভলভমেণ্ট তেখেত বেছিকৈ সোমাই গ'ল আৰু বোধ কৰোঁ সেইখিনি সময়তে খুব ধুনীয়া ধুনীয়া কিছুমান কম্পজিশ্যন হ'ল যিখিনি হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিলে বা আপোনালোক কাষত থাকোঁতেও তেনেকুৱা হৈছে আমাক ইয়াৰ আগতে নন্দিদাহঁতেও ক'লে যে ক'ৰবাত বাছত গৈ আছে তাতো গীত এটা লিখে
গতিকে কলেজৰ বেঞ্চতো হয়তো এনেকুৱা হৈছিল নাই তেতিয়া আমি দেখাত আমাৰ ক্লাছত কলেজৰ বেঞ্চত বা সেই তেনেকুৱাত কলেজত সিমান গানৰ চৰ্চা হোৱা নাছিল আৰু গানৰ যেতিয়া হেৰিখিনি থাকে তেতিয়া মানে আমাৰ সি এলবামছ এটা শুনে মই এই আমুকৰ ব্ৰায়ান এডামছৰ এটা আমুকটো আনি থৈছোঁ ব্ৰায়ান এডামছটো চিম্পলে হয় আৰু ষ্টিঙৰ যিটো কোৱা হয় আজিকালি ষ্টিঙৰ এতিয়া নাছিলে মানে ষ্টিঙৰ ইন দ্য লেটাৰ পাৰ্ট অফ হায়াৰ ছেকেণ্ডেৰী সি ষ্টিঙৰ হেৰিখিনি আৰু এলবাম ওলোৱাৰ পিছত সি ষ্টিং বেছিকৈ শুনিবলৈ লৈছিলে বন জভি আদি আছিলে মাইকেল জেকচনছ আদি আছিলে তাৰপিছত ইভেন এটা কেছেট আছিলে সেইটো কাৰ্পেণ্টাৰ্ছৰ কেছেট আছিলে সেই বস্তুখিনি তাৰ ওচৰত যিখিনি আছিলে সেই গানখিনি বোলে এলবাম এটা নতুনকৈ আনিছে এইটো লৈছোঁ আৰু আমি তাত কিছুমান এডভেঞ্চাৰ্ছৰো আছিলে তেতিয়া মই আহিছিলোঁ মেট্ৰিক পাছ কৰি নাগালেণ্ডৰ পৰা চ' নাগালেণ্ডত তেতিয়া ডিমাপুৰত আমাৰ পেৰেণ্টছ থাকে চ' আমি ডিমাপুৰতো গৈছিলোঁ এডভেঞ্চাৰ কৰি ইভেন আমি হেৰি এখনত টেংকাৰ এখনত উঠি গৈছিলোঁ বাছ মিছ কৰি আৰু গৈ পেলাই তাত টেংকাৰত উঠি ডিমাপুৰ পাইছিল উঠি গৈছিলোঁ আমি গোটেই ৰাস্তাত তেতিয়া বাছেছবিলাক আছিলে যদিও এটা টাইমতহে চলে আৰু STC বাছ চলে প্ৰাইভেট এখন দুখন বাছ চলে চ' আমি বিভিন্ন ধৰণৰ এডভেঞ্চাৰত গৈছিলোঁ তেতিয়া পাপু সৰুপথাৰৰ হেৰি আছিলে SDO আছিলে আৰু আমি গৈ পেলাই ডিমাপুৰত হেৰি কৰি গোটেই এসোপা আমি 10-12টামান হ'ব গৈ পেলাই কেছেট কিনিলোঁ তাত হংকং মাৰ্কেট বুলি এখন মাৰ্কেট আছিলে তাত মানে খুব বাহিৰৰ কেছেটবিলাক পায় চ' মই মাজে মাজে আনি দিওঁ তাক যি লাগে বা হেৰি সি কৈছে মই গৈ পেলাই চাওঁচোন সি গৈ পেলাই চালে গোটেইখিনি হেৰি কৰিলে তাৰপিছত সেই এলবামছবিলাক আনিছিলোঁ আনি পেলাই আমি তেতিয়া সৰুপথাৰত আকৌ ট্ৰাকত উঠি গৈছোঁ ট্ৰাক এখন পালোঁ তাত উঠি গৈছোঁ ৰাতি গৈ পেলাই মানে পাপুৰ তাত সোমাইছোঁগৈ পাপুৱে কৈছে তেতিয়াতো মোবাইল আদি নাই হেৰি ফোনো নাই লেণ্ডলাইনো তেনেকৈ হেৰি নাই তোমাৰ ক'ৰ পৰা ওলালাহি আমি এনেকৈ গৈছিলোঁ ইয়াৰ তালৈ গৈছিলোঁ তাত গৈ পেলাই ইয়ালৈ গুচি আহিলোঁ ডিমাপুৰৰ পৰা চ' তেনেকুৱা ধৰণৰ এডভেঞ্চাৰ্ছো হৈছিলে যাওঁতে টেংকাৰত গ'ল আহোঁতে ট্ৰাকত তেনেকুৱা ধৰণৰ আকৌ তাৰপিছত সৰুপথাৰৰ পৰা বাৰু পাপু গাড়ীতে আহিছোঁ পাপুৱে হেৰি কৰাই দিলে তাৰপিছত তেনেকৈ আহিছোঁ সেইখিনি আমাৰ মনত আছে মানে কি এডভেঞ্চাৰ্ছ প্লাছ সেই কেছেট অনা গান শুনা সেইখিনি মানে তেতিয়াও আছিলে কাৰণ তেতিয়া শুনাটো বেছি হয় গানটো শুনা বেছি হয় আৰু সি হেৰিও কৰিছিলে যেতিয়া কম্পজিশ্যনবিলাক কৰিছিলে হয়তো যথেষ্টখিনি ইনস্পায়াৰ্ড হয় আৰু মোক সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা ৱেষ্টাৰ্ণ মিউজিক বা তেনেকুৱা বস্তু যদিও অলপ অলপ শুনিছিলোঁ তেওঁ ইণ্টাৰেষ্টটো সি বঢ়াই দিছিলে আচলতে এইটো আনিছোঁ এইটোৰ হেৰি এইটো এনেকুৱা হয় সেই বস্তুবিলাক যেতিয়া ইণ্টাৰেষ্ট বঢ়াই দিছিলোঁ ময়ো তেতিয়া দেখিলোঁ এইটোৰ বস্তুটো এনেকুৱা হয় দেখোন তেনেকৈ আমি মানে গোটেই কি আছিলে কি তাৰ থটছটো আছে চ' মিউজিকখিনি আমি তেনেকৈ বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিহেতু মই মিউজিকৰ নহয় ত' তেনেকৈ মই বুজিছিলোঁ আৰু এটা ভইচ সদায় শুনিছিলোঁ এইটো হ'ল জুবিনৰ ভইচটো কাৰণ সি বুলিয়ে কৈছোঁ আৰু আহি যায় এইটো সি হাৰমনিয়ামখন লৈ যেতিয়া গানটো গায় তাৰমানে ওৱান অফ দ্য বেষ্ট ভইচ যিটো আমি শুনো তাৰমানে আৰু ইমান ধুনীয়া এটা ভইচ আমি সদায় শুনি থাকোঁ কিবা এটা কম্প'জ কৰে কিবা এটা প্ৰেক্টিছ কৰে ৰিয়াজ কৰে আৰু সি বহুত ওপৰত গাবলৈ ট্ৰাই কৰে তেতিয়া মানে যিমান পাৰে হাৰমনিয়ামত ওপৰলৈ যায় হাই পিটছত গাই পেলাই হেৰি কৰে কিন্তু তেতিয়াও সেই গানখিনি যিটো কণ্ট্ৰল আছিলে ভইচৰ সেইটো আমি ছিংগাৰ হোৱাৰ আগতে দেখিছিলোঁ যে বহুত বেলেগ ধৰণৰ আৰু আমিও ভবা নাছিলোঁ যে ছিংগাৰ হ'ব কিন্তু কাৰণ তাৰ তেতিয়া এম্বিশ্যন আছিলে কম্প'জাৰ আৰু হেৰি হোৱাৰ চ' মিউজিক কম্প'জাৰ হোৱাৰ আৰু সেইকাৰণে নতুন নতুন গানবিলাক ৰচিছিলে আৰু বিভিন্নজন ধৰণৰ মানুহে ৰেডিঅ' আৰ্টিষ্টবিলাকে আচলতে কি কৰে তেওঁক মানে গানটো কম্প'জাৰ হিচাপে গান দি দিয়ে কবিতা লিখি পেলাই গানটো সুৰ কৰি দিব লাগে তাৰ বাবদ কিবা এটা নমিনেল কিবা এটা পায় আৰু সেইটো যোগেদিয়ে গৈ পেলাই ৰেডিঅ' চেণ্টাৰত আৰু ৰেডিঅ' চেণ্টাৰৰ পৰা গৈ পেলাই এতিয়া সেই গোটেই চবেই জানেই নীলু চক্ৰৱৰ্তী ডাঙৰীয়া যেনেকৈ লৈ গ'ল হেৰি কৰি পেলাই কেনেকৈ হেৰি হ'ল যে ভইচটো ডিছকভাৰ কৰা নিচিনাই হ'ল চ' সেই বস্তুখিনি সেই প্ৰচেছটো সেই ৰেডিঅ'লৈ যোৱা বেলেগক গানটো শিকাবলৈ এজন যাব লাগে লগত কাৰণ কম্পজিশ্যন তেওঁৰ সেই তেনেকৈ গানটো শিকাওঁতে হেৰি হওঁতে সেই আল্টিমেটলি মানে ভইচৰ বিকাশটো তাৰ পৰাই হ'লগৈ মানে মানুহে তেতিয়াই গম পালে যে ইয়াৰ ভইচটো বহুত ভাল প্ৰগ্ৰেম যেনেকৈ দিলে চ' মোৰ মতে সেই এটা প্ৰচেছ যিটো প্ৰচেছত মানে এইটো আমি দেখি আহিছিলোঁ তাৰমানে কলেজত তেতিয়া গান গাইছিল নে কলেজত তেতিয়া গান নাগায় কলেজত কোনোদিন ষ্টেজ দিয়া নাছিলে JB কলেজত হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কোনোদিন ষ্টেজ দিয়া নাছিলে হয়তো বিভিন্নজনৰ ইনচিকিউৰিটিও হ'ব পাৰে কাৰণ তেওঁৰ ভইচটো যিটো ভইচ সেইটো ইউনিক আছিলে ক'তো তেওঁৰ নিচিনা ভইচ নাছিলে কাৰো
মানে আপুনি এনেকুৱা অনুভৱ কৰিছিল, এতিয়া অনুভৱ কৰে চাগে এতিয়াও যে অনুভৱ সেইখিনি কৰোঁ, মই এতিয়াও সময়ত। অনুভৱ কৰোঁ, সেই কাৰণ তেতিয়া তেওঁক কেতিয়াও ষ্টেজলৈ হেৰি কৰি পেলাই জংকীৰ লগত বজাইছিলে, জংকীয়ে কিবা গায়, কম্পিটিশ্যন কৰে, তাত তাবলা বজায় বা হাৰমনিয়াম বজায়। চ' কাৰণ তাবলাও সাংঘাতিক ধুনীয়া তাবলা বজাইছিলে। আৰু তেতিয়া মানে ষ্টেজত যেতিয়া আহে, জংকীৰ লগতে আহিছে। জংকী পিছত মানে আচলতে হায়াৰ ছেকেণ্ডেৰী যেতিয়া জংকী পিছত দিছে, মানে হায়াৰ ছেকেণ্ডেৰীলৈ হেৰি হৈছে, তেতিয়া কলেজৰ পৰা ওলালে। কিন্তু তেতিয়া কলেজত একেলগে হেৰি কৰি পেলাই কোনো ফাংচনছ তেনেকৈ কৰা নাছিলে। তাৰমানে কাৰোবাৰ লগত বজালে, সংগত কৰিলে, সেইটো বেলেগ কথা। গম কিন্তু পাইছোঁ। ষ্টেজটো এজ এ ভইচ হেৰি হিচাপে মানে ছিংগাৰ হিচাপে কোনোদিন। কিন্তু আৰু এটা ডাঙৰ কথা, জে বি কলেজত তেতিয়াৰে ছিনিয়ৰ্ছ আৰু সমপৰ্যায়ৰ জুনিয়ৰ্ছ দুজন জে বি কলেজত তেতিয়া গায়কে, বেষ্ট ছিংগাৰে, জুবিনৰে গান গাই পেলাই বেষ্ট ছিংগাৰ হৈছিলে জুবিনৰ কম্পজিশ্যন, ৱেৰে জুবিন ষ্টুডেণ্টে আছিলে। আৰু সেই গানটো হ'ল গানে কি আনে। অঁ দুটা বেষ্ট ছিংগাৰ আগৰ, আৰু সেই বেষ্ট ছিংগাৰকেইজনে জুবিনৰ গানে কি আনে গাই পেলাই বেষ্ট ছিংগাৰ হৈছিলে। কোন আছিল তেখেতসকল? মোৰ মতে এজন চিকু বুলি আছিলে, খুব গায় তেওঁ, মই যিটো মনত পৰে। আৰু আছিলে কৌস্তৱ শৰ্মা, ময়ূৰ বুলি আছিলে, তেওঁ গাইছে, তেওঁ বেষ্ট ছিংগাৰ হৈছিলে। দুবাৰ তেওঁলোক বেষ্ট ছিংগাৰ হৈছিলে। আৰু হয়তো তেওঁলোকে সেই গানখিনি গাইছিলে, তাৰমানে মোৰ যিটো ধাৰণা হয় তাৰমানে। আৰু কিন্তু জে বি কলেজত সেই গানকেইটা, গানে কি আনে যিটো আছে, তাৰ এটা ডাঙৰ জাৰ্ণি আছে। আৰু সেই জাৰ্ণিটো, গানে কি আনে যিটো জাৰ্ণি আছে, এইটো ইয়াৰ লগত মিলে বুলি মোক সি কেইবাবাৰো কৈ থৈছে, তাৰমানে এই ছিংগাৰকেইজনে। নহয়, জাৰ্ণিটো মিলে মানে হেৰি, তাৰ সেই গানটো হিষ্ট্ৰীটো হ'ল গানৰ এটা সংজ্ঞা। গানৰ সংজ্ঞাটো লিখিছে এজন ভাল কবি, হীৰেণ ভট্টই লিখা গানৰ সংজ্ঞা। আৰু সেই গানে কি আনে গানটো, এইটো আচলতে আগতেই সুৰ কৰা গান। প্ৰথমতেই আমি গানে কি আনে শুনো, আৰু সেই আগতে সৰুকালতে সুৰ কৰা গানটো গৈ পেলাই এটা ইভলিউশ্যন হৈ গৈ পেলাই সি ষ্টেজত পালেগৈ। জুবিনৰ আগতে বেলেগেই গায়, বেলেগেই গানটো পপুলাৰ আছিলে। তাৰপিছত গৈও তাৰ এটা ইভলিউশ্যনটো এনেকুৱা হৈছিলে যে সেই গানটো বি বৰুৱা কলেজত যেতিয়া হেৰি হৈছিলে, বি বৰুৱা ইউথ ফেষ্টিভেল যেতিয়া ইউনিভাৰ্চিটিত হৈছিলে, বি বৰুৱা কলেজৰ হেৰিত সি গাইছিলে ৰিপ্ৰেজেণ্ট কৰি। আৰু সেই গানটোতো ট্ৰেঞ্চলেট কৰিছিলে, সেই গানটোৱেই ট্ৰেঞ্চলেট কৰিছিলে ইংলিছত। আৰু সেই ইংলিছৰ গানৰ ট্ৰেঞ্চলেশ্যনটোৱে গৈ পেলাই গ'ল্ড মেডেলো আনিছিলে। আৰু সেই ইংলিছ ট্ৰেঞ্চলেশ্যনটো বাৰু নাথাকিলে। কিন্তু সি মোক নিজেই কৈছিলে যে মই তাক সুধিছিলোঁ যে এই গানটো কি গালা তুমি, তাত কি গালা ইউথ ফেষ্টিভেলত, অৰিজিনেল গান হ'ব লাগে। তেতিয়া কৈছে মই বোলে মোৰে গান গালোঁ। মই বোলো তোমাৰ কোনটো গান? মই ভাবিছিলোঁ তাৰমানে টিয়াৰ্ছ ইন হেভেন, সি বৰ ধুনীয়া গায় টিয়াৰ্ছ ইন হেভেন। চ' টিয়াৰ্ছ ইন হেভেন গাইছে নেকি? নহয়। বোলে কি গান? মই বোলে মোৰ গানটোৱে গালোঁ আৰু। মই বোলো কি? বোলে সেই গানে কি আনেতো গালোঁ। মই বোলো সেইটোতো অসমীয়া গান নহয়, বোলে ইংলিছত লিখিলোঁ নহয়, ইংলিছত লিখি পেলাই গালোঁ। মই তেতিয়া মানে বিৰাট ইচ্ছুক হৈছিলোঁ যে তাৰ লিৰিক্সটো কেনেকুৱা লিখিছে চাওঁচোন। গানে কি আনেতো এটা ক্ৰিটিকেল গান, মানে লিখাৰ ইভেন আমি অসমীয়াত ক'লেও গানটো কিবা ঘূৰি পকি থকা নিচিনা লাগে সংজ্ঞাটো। এই তেনেকুৱা ধৰণেৰে থাকোঁতে এই গানটো কিবা লিখিলে, কেনেকৈ লিখিলে চাওঁচোন বাৰু, হেৰি কৰি কৈছে সেইটোতো হেৰাই থাকিলে। তাৰপিছত বহুদিনৰ মূৰত মানে কেনেকৈ হেৰালে তাৰ ছিটুৱেশ্যনটো কৈছিলে। আৰু ৰিচেণ্টলি যেনেকৈ এতিয়া হেমচন্দ্ৰ আমাৰ একেলগৰ, হেমচন্দ্ৰৰ লগতো ইণ্ট্ৰডাকশ্যনটো জুবিনৰ যোগেদি হৈছে, কাৰণ তাৰ স্কুল ফ্ৰেণ্ড। তো হেমচন্দ্ৰ মোৰ লগতো ভাল। এতিয়া হেমচন্দ্ৰই তেতিয়া মোক কৈছিলে যে সেই গানটো কেনেকৈ লিখা হয়, মানে লিখোঁতে ক'ত পৰিলে, চেলিব্ৰেশ্যনত ক'ত গ'ল কাগজখন, পিঠিত থৈ পেলাই লিখিছিলে, এখন কোনোবাই ফালি দিছিলে কাগজ এখন। চ' সেই তাৰ এটা হেমচন্দ্ৰই কৈছে মই কিতাপত লিখি আছোঁ, হেমচন্দ্ৰৰ কিতাপত হয়তো ওলাব সেইখিনি। আৰু সেই গানটোৰ এটা ইভলিউশ্যন হৈ পেলাই ইংলিছত ট্ৰান্সলেট হৈ মানে গ'ল্ড মেডেলো পালে। কিন্তু তাৰপৰা মই এটা বস্তু মই এইটো গম পালোঁ যে গানে কি আনে এটা ইউনিভাৰ্চেল থিমত লিখা এজন বিখ্যাত কবিয়ে, যাৰ হাড়ে হিমজুৱা অসমীয়া কবি বুলি কয় হীৰেণ ভট্টাচাৰ্য। আৰু সেই হাড়ে হিমজুৱে অসমীয়া কবি এজনে লিখা সংজ্ঞাটো জুবিনৰ কণ্ঠত আহি, জুবিনে কৰা সুৰত আহি
তাৰ এটা জাৰ্ণি হৈ বিভিন্নজনে আগতে গাই কলেজত গৈ পেলাই ষ্টুডেণ্ট হিচাপে থাকোঁতে গানটো গাই চেম্পিয়নছ হোৱাৰ পিছতো জুবিনৰ নিজৰ ভইচত ইংলিছত ট্ৰেন্সলেট হৈ পেলাই যেতিয়া গ'ল্ড মেডেল পাইছে তাৰমানে ইটছ এ ৰিকগনিশ্যন অফ আছামিজ থ্ৰু দ্য মিডিয়াম অফ জুবিন আৰু সেই বস্তুটো যেতিয়া তাত গৈ পেলাই ওলাইছে যে ইউনিভাৰ্চেল সংজ্ঞাটো আমাৰ ভাষাৰ পৰা আৰম্ভ হৈ কৰি ইংলিছলৈকে যাব পাৰে সেইটো এই গানৰ যোগেদিয়েই আমি পোৱা যায় তাৰমানে হয় হয় ইটছ এ ইউনিভাৰ্চেল থিম হয় হয় খুব ফিলচফিকেল কথাখিনি কিন্তু যিসকল দৰ্শকে এই মুহূৰ্তত এই ভিডিঅ'টো চাই আছে তেখেতসকলে নিশ্চয় অনুভৱ কৰিব পাৰিছে অনুমান কৰিব পাৰিছে যেতিয়া প্ৰথম শুনিছিলোঁ যে কাৰোবাৰ মানে লাগে এটা মেডেল হ'লে মানে বি বৰুৱা কলেজ বেষ্ট হয় তেতিয়া সকলোৱে মানে জুবিন গাৰ্গক ধৰিলে আৰু সেই মুহূৰ্তটোত কোনোবা এজনে পিঠি পাতি দিছে কোনোবা এজনে কাগজ এখিলা ফালি দিছে কলমটো লৈ গানটো ইংলিছলৈ ট্ৰান্সলেট কৰি গাই গ'ল্ড মেডেল পালে কেনেকুৱা ক্ষণ জন্মা এজন মানুহ আচলতে তেখেত তাৰপিছত সহপাঠীৰ পিছত আপুনি তেখেতৰ খুব ঘৰুৱাভাৱেও তেখেতক পাইছিলে এই যে ইমান চাবলৈ গ'লে অতি মেধাৱী এজন ছাত্ৰ তেওঁ আৰু তাৰপাছত তেখেতৰ পঢ়া শুনাতকৈ সংগীতৰ লগত তেখেতৰ সম্পৰ্কটো এনেকুৱা হৈ গ'ল সেইখিনি সময়ত ঘৰত কেনেকুৱা দেখিছিলে আপোনাক নিশ্চয় মাক দেউতাক বিশেষকৈ মাকে চাগে অকণমান কমপ্লেইনো কৰিছিলে নহয় জানো নহয় মাকে সিমান মানে আণ্টিয়ে আচলতে তেনেকুৱা কমপ্লেইন কৰা নাছিলে আণ্টিয়ে সেই গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে তাক হেৰি কৰিছিলে কিন্তু তাৰ সি তেতিয়া বি বৰুৱাত এডমিশ্যন ল'লে মই যোৰহাটতে থাকিলোঁ মই যোৰহাটত কলেজৰ পৰা সদায় মানে তাহাঁতৰ ঘৰত কি হয় পামি তেতিয়া বহুত সৰু আছিলে জংকী আছিলে আৰু পাপু থাকে সৰু পথাৰ পিছত খুব সম্ভৱ হেৰি যেতিয়া জুবিন বি বৰুৱাত লৈছে তেতিয়া মাৰ্ঘেৰিটালৈ SDO হিচাপে গৈছে হয় মাৰ্ঘেৰিটাত থাকে আৰু তেতিয়া মানে মই অলমষ্ট সদায় মই অহা যোৱা কৰোঁ থাকোঁ হয় আৰু মই আচলতে ঘৰত যাওঁ মানে কেতিয়াবা থাকোঁ কাৰণ হেৰি নাইকিয়া হৈ যায় মানে জংকী আৰু পামি আছে তাহাঁতিটো সৰু ভণ্টিৰ নিচিনা আৰু আণ্টি আছে আৰু ঘৰত কোনো মতা মানুহ নাই তাৰমানে চ' মোৰ আচলতে বাহিৰৰ পৰা আহি পেলাই মোৰ মা দেউতা থাকে নাগালেণ্ডত চ' মই আহি পেলাই তেওঁলোকৰ ঘৰত আচলতে থকাটো মানে এটা নিজৰ এজন ভাতঘৰ বা নিজৰ হেৰি নিচিনাই হৈ আছিলে চ' আল্টিমেটলি মই যেতিয়া থাকোঁ তাত জুবিন আহে প্ৰগ্ৰেম কৰি আহে কেতিয়াবা বি বৰুৱাৰ পৰা হেৰি কৰি আহে বিহু ছিজনত প্ৰায় প্ৰগ্ৰেম কৰি আহি ৰাতি দেৰিকৈ সোমায় কেতিয়াবা ৰাতিপুৱা সোনকালে আহে নাইবা ৰাতি দেৰিকৈ আহে চ' তেনেকৈ অহা যোৱা হৈ থাকে চ' মই খালি তাৰ মানে এটা ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য ফেমিলি টাইপৰে হৈ আছিলোঁ আৰু সেইটো হৈ থাকোঁতে এইখিনি জানো যে ঠিক আছে তই হেৰিটো কৰ মিউজিকটো ৰাখ আৰু লাহে লাহে তাত চৰ্চা এইটোও হৈছে যে লেটাৰ পাৰ্ট যেতিয়া মানে সি ক'লে যে মই এলবাম বনোৱাৰ তাৰ এটা হেৰি আছে এজন ফেমাছ ছিংগাৰৰ লগত সি হেৰি কৰিছিলে আৰু তাৰ পৰা যথেষ্টখিনি এটা সংঘৰ্ষৰ মাজৰ পৰা গুচি আহিছিলে এইটো হয়তো হেমচন্দ্ৰই কৈছে হেমচন্দ্ৰৰ হেৰিটোতো মই পাইছোঁ তেনেকৈ আৰু সেইটো হয় সঁচা কথাটো সঁচা আৰু তাত মানে অহাৰ পিছত সি নিজকে দেখুৱাই দিম বুলি ক'লে যিটো বস্তু কৰিলে অনামিকা উলিয়ালে আৰু সেই অনামিকা উলিওৱাৰ সময়ত যেতিয়া ৰেকৰ্ডিঙৰ সময়ত গৈছিলে যিটো পে'মেণ্ট লাগিছিলে মোৰ মুখৰ আগতে হৈছিলে আচলতে এইটো নিয়াৰ এবাউট 8,500 আছিলে এইটো জুবিনে ক'ৰবাত কওঁতে এমাউণ্টটো নাজানে ইমানকৈ সেইটো আণ্টি মানে এটা ফিক্সড ডিপ'জিট FD ভাঙি পেলাই দিছিলে এইটো মোৰ মুখৰ আগতে সেইটো ডিছকাশ্যন চলি আছিলে আৰু সেইটো সময়ত আচলতে দুইটা জুবিন আৰু মোৰ দুইটা যদিও তাহাঁতৰ ঘৰতে হেৰি কৰোঁ দুইটাৰ মানে কেৰেক্টাৰিষ্টিক্সটো একদম বেলেগ আৰু হয়তো আণ্টিয়ে সেইটো চাইছিলে কাৰণ জুবিন বহুত ফাষ্ট বহুত হেৰি কৰে তাৰ লৰালৰি ফটাফট ডিচিশ্যন লয় ফটাফট হেৰি কৰে আৰু মই অলপ শ্ল' লাহেকৈ হেৰি কৰি চাওঁ চ' আণ্টিয়ে ভাবিছিলে যে ইহঁত দুটা যদি একেলগেই থাকে বা হেৰি কৰে তেতিয়াহ'লে মানে ইহঁতৰ বস্তুটো সি মানে মোক কেতিয়াবা কয়তো মই বম্বেত যাওঁতেও মই কেতিয়াবা অকণমান লাহে খোজকাঢ়ি যাওঁ সি কয় নাই এনেকৈ থাকিলে নহ'ব বলা টানি লৈ যায় তেনেকৈ মানে সেই তেনেকুৱা হেৰি আছিলে আৰু হয়তো আণ্টিয়ে সেইটোকে ভাবি পেলাই মোক যেতিয়া মানে প্ৰগ্ৰেমছবিলাক কৰিবলগীয়া হ'ল তেতিয়া মানে মোক আণ্টিয়ে কৈছিলে যে নাই ইয়াৰ হেৰিখিনি গোটেই যিহেতু সি বেণ্ডটো বনাইছে গোটেই বেণ্ড মেম্বাৰ হেৰিটো জইন কৰিব তাৰমানে ত' সেই তেনেকেই মই তাত সোমাইছিলোঁ চ' মে বি ডেট ইজ দ্য আণ্ডাৰষ্টেণ্ডিং আৰু আণ্টিয়ে মোক কৈছিলে
সেইটো 93 93 93 সেইখিনি ত সময়ত ওলাইছিলে। জুবিন গাৰ্গ অসমৰ কাৰণে এটা চিনাকি নাম হয়। হ'বলৈ আৰম্ভ কৰিলে আৰু যিটো সেইটো আৰম্ভ অনামিকাৰ লগে লগে হয়, এইটো অভাৰনাইট হৈছিলে। হয় অভাৰনাইট হোৱা নিচিনা আৰু জুবিনে কোনোবা এটা হেৰিত আগতেও কৈ গৈছে যে আমি যেতিয়া অনামিকাটো বনাই আহিছিলে, অনামিকাটো বনাই অহাৰ পিছত আচলতে প্ৰডিউচাৰ্ছবিলাক যিখিনি প্ৰডিউচাৰ্ছ আছিলে এনকে প্ৰডাকশ্যনে যেতিয়া বনায় তেতিয়া এমফেচিছটো মষ্টলি অনুৰাধাৰ ওপৰত অনুৰাধা আছিলে আৰু পোষ্টাৰ আহিছিলে অনুৰাধাৰ আৰু তাতে সৰুকৈ কেছেটৰ ছাইজত মানে তলত কামিং আপ বুলি পেলাই দিছিলে জুবিনৰ অনামিকা আৰু ইটোতো মাৰ্কেটিং জোৰদাৰ চলি আছে কাৰণ ইটছ এ প্ৰডাকশ্যন হাউচ আৰু জুবিনেতো নিজেই ফাণ্ডিং আচলতে অনামিকাটো জুবিনৰ নিজৰ প্ৰডাকশ্যন আৰু নিজৰ ফাণ্ডিংছ গোটেইখিনি ঘৰুৱাকৈ আৰু সেই ফাণ্ডিঙত যিটো গোটেই বস্তুটো বনাইছিলে এলবামটো বনাইছিলে তেতিয়া আমি বৰুৱা চাৰিআলিত মোৰ মনত আছে এই কোনোবা ইণ্টাৰভিউ এটাত আগতে কৈ গৈছিলে যে ছবি আঁকিছিলে মই কিছুমান স্কেটছিং কৰোঁ তেতিয়া আমি পোষ্টাৰবিলাক আঁকিছিলোঁ ইলেকশ্যন যেনেকৈ কলেজৰ হয় তেনেকৈ আৰু গোটেইখিনি ৰাতি ৰাতি গৈ পেলাই আমি বৰুৱা চাৰিআলিত পোষ্টাৰ মাৰিছিলোঁ অনামিকাৰ বেনাৰ মাৰিছিলোঁ চ' এনেকুৱা ধৰণৰ এটা এলবাম আহি আছে বুলি কিন্তু হয়তো সেই বেনাৰ মৰা বা পোষ্টাৰ লগোৱাখিনি কিমান কামত আহিলে নাজানো আমি ৰাতি ৰাতি কৰিছিলোঁ গোটেইখিনি মিলি পেলাই কৰিছিলোঁ আমাৰ লগত হেৰিও আছিলে হেৰি ঢুকালে জয়ন্ত পাত্ৰ আছিলে গোটেইখিনি আমি মিলি পেলাই ৰাতি মানে গোটেইখিনি মাৰিব গৈছোঁ মই বনাওঁ তাহাঁতি গোটেইখিনি লৈ বল ওলা গোটেইখিনি যাওঁ আৰু মাৰি থৈ আহোঁ তাৰমানে তেতিয়া পোষ্টাৰ মৰাটো বহুত ৱালে চলে মৰা হেৰিটো আছিলে আৰু সেইখিনি পোষ্টাৰ হাতে অঁকা পোষ্টাৰ মানে অনামিকা অকল অনামিকা লিখিলোঁ এলবামৰ ৰোমাণ্টিক এলবাম তেনেকৈ লিখি পেলাই কিন্তু সেই সময়ৰ যিটো গেপ আছিলে এটা ভোকেল গেপ এটা আছিলে আৰু সেই গেপটো জুবিনৰ ভইচে পূৰাইছিলে ইট ৱাজ এ মানুহে এটা নতুন ধৰণৰ মাত শুনিলে হয় সেই কণ্ঠটো মানে এনেকুৱা সঁচাকৈ অনামিকা বুলি কোৱাৰ লগে লগে সেই সময়ৰ যিটো মানে গোটেইখন তল ওপৰ হৈ গৈছিলে অসমত বহুত দিনৰ আমি ঠিকেই কৈছে এটা ভেকুৱাম এটা আছিলে সেইখিনি সময়ত তেতিয়া এটা ভেকুৱাম আছিলে চাইক'লজিকেল এটা মাইণ্ডছেট আছিলে যে মই এতিয়া দেখিলে এটা বস্তু দেখি ভাল পাওঁ ভাল লাগে অন্য নহ'লেও যেনে এতিয়া ইয়াত যেতিয়া বলিউডৰ ছিংগাৰ আহি এতিয়া গান গাব আৰম্ভ কৰিছে জুবিন ঢুকোৱাৰ পিছত জুবিনৰ গানেৰে আৰম্ভ বা শেষ কৰে প্ৰগ্ৰেম এটা সেইটো হ'ল জুবিনে দিয়া অসমীয়াক এটা আইডেণ্টিটি জুবিন যেতিয়া আহিছিলে ইট ৱাজ এ বিগ ক্ৰাইচিছ টাইম 88ৰ পৰা আমি যিটো 97লৈকে পাইছিলোঁ আৰু সেই সময়ছোৱাত যিটো এটা মানে মহল আছিলে টেৰৰ আছিলে হেৰি আছিলে তাৰ মাজত এটা ডাঙৰ হোৱা এটা নতুন ভইচ আৰু তেতিয়া আইডেণ্টিটি ক্ৰাইচিছ এনেকুৱা ধৰণৰ এলবামছ ওলায় মিউজিক মেকাৰ্ছৰ এলবামছ ওলায় বা বেলেগৰ এলবামছ ওলায় এতিয়াও চাবলগীয়া এটা কথা আছে যে অনুৰাধা কেছেটত ডাঙৰকৈ আছে ফটো অনুৰাধা পৰোৱাল উৎপল শৰ্মাৰ সৰুকৈ আছে জুবিনৰ এলবামত বস্তুটো উল্টা জুবিনৰ ডাঙৰকৈ আছে কবিতা কৃষ্ণমূৰ্তি সৰুকৈ আছে চ' সেইটো সময়ত এনেকুৱা আছিলে যে ভইচ যদি আমাৰ অসমীয়া গানৰ মডাৰ্ণ ছঙৰ এলবাম কৰা হয় আৰু এলবাম বম্বেৰ আৰ্টিষ্ট এজন লাগিবই জাষ্ট টু ছাষ্টেইন দ্য কমাৰ্চিয়েল ভেলিউ মাৰ্কেটত যাবৰ কাৰণে আৰু সেইকাৰণে ইয়াতে ৰেকৰ্ডিং কৰি এজন আৰ্টিষ্ট গুচি যায় বম্বেলৈ তাত ৰেকৰ্ডিং কৰি আহে কিন্তু তাত সেই বস্তুটো মাটিৰ যিটো গানৰ সুৰ সেই বস্তুটো এটা বেলেগ ভাষাৰ মানুহে যিমানেই নকৰে মাতবিলাক হয় সেইখিনি সময়ত যথেষ্ট বলিউডৰ মানে তেনেকুৱা শিল্পীয়ে আহি অসমীয়া গান গালে কিন্তু সেইটো হেৰি হ'ব নোৱাৰিলে অসমীয়াৰ মাজত সোমাব নোৱাৰিলে কিন্তু জুবিনৰ ভইচে সেই বস্তুখিনি আনিছিলে যিটো ভেকুৱাম আছিলে সেইটো গেপটো ফিল আপ কৰি দিছিলে গানৰ সুৰে গানৰ লিৰিক্সে আৰু তেওঁৰ ভইচটোৱে যিটো এটা নতুন ভইচ আহিছিলে আৰু সেইকাৰণেই গোটেই ৰাতিটোৰ ভিতৰতে তেওঁ এটা চেঞ্চেশ্যন হৈ ওলাইছিলে হয় তাৰপাছত জুবিন গাৰ্গৰ মাতৃয়ে যেতিয়া আপোনাক ক'লে যে এনেকুৱা এটা দায়িত্ব তুমি ল'ব লাগিব
ইতিমধ্যে বেণ্ড ফৰ্ম হৈ গৈছে তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিলে দায়িত্বটো অকণমান নতুন নহয়, ধৰণৰ আচলতে কি আমাৰ সেইটো এটা মানে শ্ল' প্ৰচেছত আৰম্ভ হৈছিলে তেতিয়া আচলতে যদি আমাৰ পুৰণা বেণ্ডটো চোৱা যায় আমাৰ পুৰণা বেণ্ডৰ মেম্বাৰ্ছখিনি আমাৰ মাত্ৰ 2জন আছিলে যি যোৰহাটৰ পৰা দুজন মানে জুবিনক মিলাই 3জন এজন হ'ল মই জুবিন তাৰপিছত আলাপ দুদুল শইকীয়া এইখিনি মানুহ যোৰহাটৰে আছিলে আৰু বাকীখিনি মিউজিচিয়ান ডিব্ৰুগড়ৰ আছিল আৰু যদিও দিগন্ত দা যোৰহাটৰ কিন্তু মষ্ট অফ দ্য টাইম ডিব্ৰুগড়তে আছিলে তেওঁ চ' সেইটো সময়ত যেতিয়া ডিব্ৰুগড়ত আছিলে চ' বেণ্ডটো যিটো এটচেট্ৰা এতিয়াও বহুতে এটচেট্ৰাৰ হেৰিটো হয় ওলাই সেইটো এটচেট্ৰা বেণ্ডৰ মেম্বাৰ্ছখিনিয়ে মানে জুবিনে এলবাম যেতিয়া চাইছিলে মানে শ্ব' চাইছিলে তাত ভাল মিউজিচিয়ান ৰিতু ভাল মিউজিচিয়ান ডনি ভাল মিউজিচিয়ান তাৰপিছত ৰাবু আছিলে এই মানুহখিনি মানে জুবিনে আমন্ত্ৰণ কৰি নিজৰ বেণ্ডটো ফৰ্মেশ্যন কৰিছিলে চ' কথাটো এনেকুৱা হৈছিলে যে জুবিনে বেণ্ডটো ফৰ্মেশ্যন কৰিছে তাৰ নিজৰ চইচৰ মিউজিচিয়ান লৈ আৰু তেতিয়া গোটেই মেনেজমেণ্ট কৰিবলৈ আকৌ মোক হেৰি কৰিছে আণ্টি মানে দিছে চ' ইটছ এ কলেবৰেশ্যন অফ ফেমিলিজ হেৰি গোটেইখিনি মিলাই পেলাই আৰু এতিয়া ৰিতু ডনি দুদুল ৰাবু গোটেইখিনি এতিয়া একেই ফ্ৰেণ্ডছ একেই হেৰিখিনি আছে আমাৰ আৰু জুবিনৰ প্ৰতি সেই একেখিনিয়ে আছে আৰু তেনেকেই আমাৰ আৰম্ভ হৈছিলে আৰু অৰ্গেনিকলি আমি ডেভেলপ হৈছিলোঁ গোটেইখিনি সমপৰ্যায়ৰ সমবয়সৰ আছিলে গোটেইখিনি আৰু আমি গোটেইখিনি আহি তেতিয়া গুৱাহাটীত উজান বজাৰত আছিলোঁ তেতিয়া উজান বজাৰত থাকি গোটেইখিনি মাটিতে খোৱা হয় মাটিতে হেৰি কৰি থাকোঁ আমি বাছখন বেলেগ ধৰণৰ আছিলে তেতিয়া বাছতে বস্তু উঠাই লৈ যাওঁ সেই বস্তুখিনি যিখিনি অৰ্গেনিকেলি ডেভেলপ হৈ যায় আমাৰ কোনো মেনেজমেণ্টৰ তেতিয়া বেণ্ড মেনেজমেণ্টৰ বুলি কথাই নাই মেনেজমেণ্ট আমি ইটোৱে সিটোক মেনেজ কৰিবলগীয়া হয় সেই বস্তুখিনি আছিলে ইভেন জুবিনক মেনেজ কৰিবলগীয়া হয় কাৰণ সিও এনেকুৱা ধৰণৰ হৈ থাকে যে জুবিন ক'ত গ'ল আমি আচলতে কি গোটেইখিনি ইটোৱে সিটোক চোৱা হয়তো পটককৈ বোলে জুবিন নাই ক'ৰবাত গ'ল লগত বোলে কোন আছে আৰু যদি বাহিৰৰ কোনোবা এটা আছে নহয় আমাৰ লগৰ কোন আছে চ' ডেট ইজ দ্য বেণ্ড চ' কোনোবা এটা আছে বোলে জয়ন্ত আছে নাইবা ঋতু আছে নাইবা ডনি আছে বা দুদুল আছে কোনোবা এটা বেণ্ডৰ মানুহ তাৰ ওচৰত আছে তাৰমানে তাৰ যদি কিবা এটা সি যদি কিবা এটা হৈ যায় তাৰ কাৰণ সি এটা আৰ্টিষ্ট মানুহ তাক ৰেষ্ট লাগে তাক সি ডিচিশ্যন চব ল'ব দৰকাৰ নাই সেই বস্তুখিনি মানে আমাৰ কোনোবা বেণ্ড মেম্বাৰ এটা চালেই হ'ব আৰু আমি অৰ্গেনিকেলি গোটেই বস্তুখিনি মোৰো কিছুমান বস্তু আছে তেওঁলোকে এডজাষ্ট কৰিছিলে চ' ইট ৱাজ এ মিউচুৱেল প্ৰচেছ তাৰমানে যিটোত আমি ডাঙৰ হৈছিলোঁ আপ টু 1997 গোটেইখিনি এটা কথা শুনা যায় মানে ধৰি লওক তেখেতে প্ৰফেশ্যনেলি যদিও অনুষ্ঠানবিলাক কৰিবলৈ আৰম্ভ কৰিছিলে টকা পইচাৰ বিষয়ত বৰ বিশেষ প্ৰফেশ্যনেল নাছিলে মানে অনুষ্ঠান এটা কৰি কি পইচা পালে কি নাপালে সেই ধৰণৰ হিচাপ পত্ৰ ৰখাৰ ক্ষেত্ৰত খুব এটা ছিষ্টেমেটিক নাছিলে যেতিয়া আপুনি দায়িত্ব ল'লে তেতিয়া কথা বাৰ্তাবিলাক আপুনি পাতিছিল নে কমিটিৰ লগত বা কেনেকৈ হৈছিলে সেইখিনি সময়ত তেতিয়াও কমিটিৰ লগত হয় আমাৰ মানে এটা এনেকুৱা ধৰণৰ হৈছিলে প্ৰথমতে আমি একো গোটেইখিনি নাজানো প্ৰগ্ৰেমছখিনি হয় আমি সৰু সুৰাকৈ প্ৰগ্ৰেম হ'ল আমি প্ৰগ্ৰেম কৰিলোঁ প্ৰগ্ৰেম কৰি আমাৰ এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হৈছিলে কোনোবা এবাৰ জুবিনক চাইন কৰাই ল'লে ব্লেংক পেপাৰত ওলাই গৈছিলে ক'ৰবাত ওলাই যাওঁতে চব চাইন কৰি ল'লে তাৰপিছত চাইন কৰি ল'লে তাৰপিছত এনেকুৱা হ'ল যে সেইদিনাখন শ্ব'ৰ কথা যেতিয়া পাতিছোঁ মই কৈছোঁ যে আমাৰ এনেকৈ শ্ব'জ লৈ থোৱা আছে তাই সি কৈছে নহয় মইতো এনেকৈ লৈ কৰিছোঁ তেতিয়াহ'লে কোনে কৰিলে তাৰপিছত দেখোন ব্লেংক পেপাৰখনত চাইন কৰি থোৱা দেখুৱাই দিছে যে এইখন শ্ব' কৰি থৈছোঁ শ্ব'ৰ মানে হেৰি কৰা আছে সেইদিনাখন আমাৰ 4টা শ্ব'জৰ কাৰণে গুৱাহাটীৰ ভিতৰতে 4টা শ্ব'জ একেদিনাই হ'ল যিটো মানে ইম্পচিবল কৰাৰ কাৰণে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মিলাই চ' আমি সেইদিনাখন আমি প্ৰে' কৰিছোঁ যে আমাৰ কেনেকৈ মানে কেঞ্চেল হয় আৰু সেইদিনাখন আচৰিত কথা যে প্ৰে' কৰি গোটেই টীমটোৱে মোৰ মনত আছে গোটেই টীমটোৱে যাওঁতে মানে প্ৰথম ওলাই গৈছোঁ আৰু প্ৰগ্ৰেম কৰিবৰ কাৰণে আৰু প্ৰে' কৰিছে যে আজি যাতে মানে আমি যেনে তেনে মেনেজ কৰিব পাৰোঁ বাকীখিনি পিছত চাই ল'ম চ' আমাৰ গোটেইখিনিয়ে প্ৰে' কৰিছে দিগন্ত দা ঋতু ৰাবু ডনি দুদুল গোটেইখিনিয়ে মানে ইভেন চাউণ্ডৰ তেতিয়া বাবুল আছিলে হয়তো তেতিয়া মানে প্ৰে কৰিছে যে কিবা এটা হওক কিন্তু আচৰিত কথা যে গোটেই প্ৰগ্ৰেমকেইটা কেঞ্চেল হ'ল সেইদিনাখন কিয় ধুমুহা আহিলে আৰু ধুমুহা আহি গোটেই প্ৰগ্ৰেমকেইটা কেঞ্চেল হ'ল আৰু সেই প্ৰগ্ৰেমকেইটা যেতিয়া কেঞ্চেল হ'ল তাৰপিছত আমি নেক্সট ডে
অহাৰ পিছত ডিচিশ্যন এটাই যে জুবিন বাহিৰত গ'লেও ক'তো ছাইন কৰিব নোৱাৰে গোটেই গ্ৰুপৰ মানে গোটেই মানুহখিনিৰ মানে এটাই ডিচিশ্যন যে যি প্ৰগ্ৰেম আহিব জয়ন্তই ছাইন কৰাৰ হেৰি নহ'লে সেইটো আমি লিগেল নেমানো তেনেকুৱা টাইপৰ মানে এটা ডিছকাশ্যন হ'ল তাৰ পিছৰ পৰা মানে আমাৰ যেতিয়া হেৰিখন আহে তেতিয়া মই এতিয়াও আছে মোক সিদিনা দেখুৱাইছে মই বহুত ইম'চনেল হৈ গৈছোঁ কোনোবাই এতিয়াও ৰাখি থৈছে সেই জুবিনৰ লেটাৰ হেডখন এখন প্ৰথম জুবিনৰ লেটাৰ হেড আছিলে তাত মানে জুবিন গাৰ্গ ছিংগাৰ এনেকৈ বুলি মই বনাই দিছিলোঁ প্ৰিণ্টত তাত গৈ পেলাই তাত আমাক লেটাৰ হেড লাগে যে কমিটিয়ে যিখন লেটাৰ হেডত তেতিয়া লেটাৰ হেডত গোটেইখিনি ছাইন কৰা হয় আৰু লেটাৰ হেডত মানে কমিটিয়ে যিখন বনাই দিয়ে তাত আকৌ টাৰ্মছ এণ্ড কণ্ডিশ্যন বনাই পেলাই মই এখন জুবিনৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন বনাই তাত ছাইন কৰি সেইখন দি পেলাই এক্সচেঞ্জ কৰোঁ এক্সচেঞ্জ এটা প্ৰচেছ হয় আৰু সেই প্ৰচেছটো লৈ পেলাইহে আমি এই টাৰ্মছখিনি আমাৰ মানিব লাগিব তেতিয়াহে আমি প্ৰগ্ৰেম কৰিম তেনেকৈ দিয়া হয় সেই লেটাৰ হেডখন কোনোবা এটাই মানে মোক দেখুৱাইছে সিদিনা আৰু মই হয়তো সেই বান্ধি থৈছে দেই ধুনীয়াকৈ বান্ধি পেলাই মানে যেনেকৈ চাৰ্টিফিকেট থয় তেওঁ মেমৰি হিচাপে মানে গোটেইটো লেমিনেট কৰি পেলাই থৈছে মোক কৈছে চাচোন চা তেনেকৈ কৈছে আৰু মই চাইছোঁ চাই পেলাই কৈছোঁ যে এইটো মোৰ এতিয়া মনত পৰিছে মই যথেষ্ট নষ্টালজিক হৈ গৈছোঁ যে সেইখিনি মই কেনেকৈ প্ৰিণ্ট কৰে ক'ৰ প্ৰিণ্টাৰ্ছত কৰিছিলোঁ মই পাহৰিলোঁ কিন্তু তেতিয়া মানে আজিৰ নিচিনা ডিজিটেল প্ৰিণ্টিং নাই জুবিন গাৰ্গটো লিখোঁতেও মানে সেই লেটাৰ প্ৰেছ হয় তাৰমানে তেতিয়া সেই লেটাৰ প্ৰেছত মানে কৰি পেলাই অনা এখন আছিলে তাৰমানে আৰু সেইখিনি মই চাইছোঁ তাত কিবা কিবি তেওঁক লিখি দিছিলে আচলতে এগ্ৰিমেণ্ট নহয় তেওঁ লিখি দিছিলে সেই বস্তুটো মই যেতিয়া চাইছোঁ তেতিয়া মই নষ্টালজিক হৈ গৈছোঁ আৰু মোৰ এইটোও মনত পৰিছে এই গোটেইখিনি মানে ফাষ্ট ফৰৱাৰ্ড ৰিৱাইণ্ড হৈ গৈছে তাৰমানে কেনেকৈ আমি ডিচাইড কৰিছিলোঁ কেনেকৈ হেৰি কৰিলোঁ আৰু ইভেন আমি কেতিয়াবা ড্ৰেছৰ কথাও চাইছিলোঁ কোনটো চেন্সত সি ড্ৰেছ পিন্ধিব আৰু মোৰ আজিও মনত আছে জুবিনৰ গান এলবামটো যেতিয়া ৰেকৰ্ডিং হোৱাৰ পিছত কেছেটৰ কভাৰ ডিজাইনৰ কাৰণে আমি কোনোবা এজেঞ্চি এটাত গৈছিলোঁ জুৰ ওচৰত তেতিয়া জুবিন ঘপককৈ ওলাই আহিলে ওলাই পেলাই তাৰ বিটলছ এযোৰ আছিলে বৰ ডাঙৰ বিটলছযোৰ পিন্ধিছে আৰু বাৰ্মুদা এটা পিন্ধিলে বাৰ্মুদাৰ ওপৰত চাৰ্টটো পিন্ধি ওলালে এনেকৈ নাই নাই এনেকৈ যাম বোলে গ'ল মই বোলো তেনেকৈ যাব কমপ্লেইন কৰিলেও মনা নাই ঠিক আছে যাওঁ তেনেকৈ পিছত কোনোবা আহি পেলাই ক'লে সি কি পিন্ধি গৈছে আমাৰ বেণ্ডৰ মানুহে কৈছে সি কি পিন্ধি গৈছে বোলে ড্ৰেছটো চাইছ নাই মই বোলো ড্ৰেছটো চাইছোঁ সি যাওঁ বুলি কৈছে তাৰপিছত তাক কৈছে নাই তই আজিৰ পৰা নোৱাৰ যাব এইখিনি ড্ৰেছত যাব চ' কিছুমান বস্তু মানে মই কোৱাত মানে মেটাৰ অফ দ্য ফেক্টটো এইটো হ'ব যে তাক সেই বস্তুখিনি আমাৰ গ্ৰুপৰ মাজতে এটা লগৰ কোনোবা এজনক চেঞ্চৰ কৰাৰ নিচিনাকৈ আমি তাক বাধা দিছিলোঁ যে এইখিনি নকৰিবি এইখিনি লাহে লাহে সিও ইভল্ভ হৈ গৈছিলে হি ইজ এন ইণ্টেলিজেণ্ট পাৰ্চন আৰু সি ইভল্ভ হৈ পেলাই নিজে গৈ পেলাই মানে পিছত গৈ পেলাই হি টুক এ ভেৰি ডিফাৰেণ্ট ষ্টেপ এই কথাখিনি শুনি খুব ইণ্টাৰেষ্টিং লাগিছে কাৰণ আমি যিজন জুবিন গাৰ্গক দেখিলোঁ বা এতিয়াৰ মানুহখিনিয়ে যিখিনি কথা কোৱা শুনি থাকোঁ কথা নুশুনে বা তেওঁৰ যিটো মন যায় তেওঁ সেইটো কৰিব আপোনাৰ কথাখিনি যেতিয়া শুনিছোঁ বা দনিদাই যেতিয়া কৈছিল দিগন্তদাই যেতিয়া কৈছিল ৰাবুদাই যেতিয়া কৈছিল দুদুলাই যেতিয়া কৈছিল গোটেই কথাখিনি কিন্তু এইটো আছিলে যে আপোনালোকে মনাব পাৰিছিল আপোনালোকে কোৱা কথাখিনি তেখেতে শুনিছিলে বা আপোনালোকৰ গোটেই উদ্দেশ্যটো আছিলে যে জুবিন গাৰ্গৰ কোনো ক্ষতি নহওক জুবিন গাৰ্গ আগুৱাই গৈ থাকক নহয়নে সেই কথাটো আছিলে আৰু সেইকাৰণে আপোনালোকে এটা কালেক্টিভ প্ৰচেষ্টাত কামখিনি কৰিছিলে এতিয়া এই ড্ৰেছৰ কথাটোৱে ক'লে যে এনেকৈ গাব নোৱাৰা এনেকৈ হ'ব নোৱাৰে সেই কথাটো শুনিছিল তেখেতে শুনিছিলে মানে কি জুবিনৰ কথাটো হ'ল কি জুবিনৰ দুটা ফেজ আছে এটা ফেজ বিফ'ৰ 1997 যিটো অনামিকাৰ পৰা 97লৈকে আমি গোটেই বেণ্ডটোৱে পাইছিলোঁ আমাৰ 97ৰ পিছতে বেণ্ডটো নাইকিয়া হৈ গৈছিলে আৰু 97ৰ পিছত মোৰ মতে এবছৰ 2 বছৰৰ পিছত আকৌ নতুনকৈ মানে জুবিনে নিজে পাৰফৰ্মেঞ্চ আৰম্ভ কৰিলে চ' যিখিনিত মানে নাইকিয়া হৈ গৈছিলে আপ টু 97 যিটো বেণ্ড আছিলে আৰু আকৌ আমি গোটেইখিনি গোট খাইছোঁ এতিয়া আকৌ কিন্তু মানে জুবিন নাই তাত সেই বেণ্ডটোত যিখিনি মানুহ আছিলে সেইখিনিয়ে তাক অৰ্গেনিকেলি এটা নিজৰ টীমৰ নিজৰ এটা ফেমিলি মেম্বাৰ হিচাপে তাক গণ্য কৰিছিলে কিন্তু জুবিন যেতিয়া 97ৰ পিছত বম্বেৰ পৰা আহিলে আমি গোটেইখিনি বম্বে গুচি গৈছিলোঁ আৰু গোটেই গুচি যোৱা আমিতো তাতে থাকিলোঁ তাৰপিছত এই বেণ্ডৰ যিখিনি মেম্বাৰ্ছ নোহোৱাকৈ ইয়াত প্ৰফেশ্যনেল মানে মানুহখিনি আহি গ'ল দে আৰ নট ইম'চনেলি ইনভলভ উইথ জুবিন
that was the process that happened. আৰু সেই যিটো ইম'শ্যনেলি ইনভলভ নহয় তেতিয়া মানে তাৰ ৰাইটটো ছাৰ ইউ আৰ নট কাৰেক্ট সেই বস্তুটো কোৱাৰ মানুহ নাইকিয়া হৈ থাকিলে যিটো বস্তু মানে মই যিটো ভাবোঁ মোৰ এতিয়া বিশ্লেষণে এটা কথা কয় যে তেওঁক আমি যেনেকৈ কৈছিলোঁ তেওঁ যেনেকৈ মানে কথাটো শুনিছিলে মানে কি তেওঁ তাত আমি এটা গোটেই বেণ্ডৰ মেম্বাৰখিনি এটা স্ক'প দিয়া হয় যে আমি এইটো এনেকৈ নকৰিবচোন বা কোনোবা এটাই হেৰিকৈ কৰিলেও এইটো নকৰিবি বা আমি কওঁ এইটো নকৰিবি এইটো এনেকৈ নকৰিলে ভাল নেকি তেনেকৈ ক'লে তাৰ বিবেকেৰে বস্তুটো ভাবি চায় আণ্ডাৰষ্টেণ্ড কৰে আৰু আণ্ডাৰষ্টেণ্ড কৰি পেলাই নহয় ইহঁতি ঠিকেই কৈছে কিন্তু পিছৰখিনিত মানুহক হয়তো মই যিটো ভাবোঁ সেই মানুহখিনি সেই বস্তুটো পইণ্ট আউট নকৰিলে তেনেকৈ আৰু সেই বস্তুটো পইণ্ট আউট কৰিব পৰা হ'ব লাগিছিলে চ' ডেট মিনছ ডেট ইজ দ্য ডিফাৰেঞ্চ ডেট হেজ কাম আপ ইন দ্য লেটাৰ পাৰ্ট হয় মই আকৌ এবাৰ আপোনাক সুধিব বিচাৰিছোঁ যিহেতু বেণ্ডটোত আপোনাৰ দায়িত্বটো যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে আৰু এতিয়া দেখা গ'ল যে জুবিন গাৰ্গৰ ক্ষেত্ৰত গোটেই মেনেজমেণ্টৰ অসুবিধাখিনি খুব বেছিকৈ হ'ল জুবিন গাৰ্গক বাধা দিয়া বা জুবিন গাৰ্গক এইটো নকৰিবা বুলি কোৱা মানুহৰ অভাৱ হ'ল সেইখিনি সময়ত তেওঁৰ টীমটোৰ মাজত আপুনি কোনবোৰ দিশ বিশেষকৈ মেনেজ কৰিছিল জুবিন গাৰ্গৰ আমি ফাইনেন্সিয়েলটো মেনেজ কৰা হৈছিলে মইতো ফাইনেন্সিয়েলখিনি চাইছিলোঁ গোটেই বেণ্ড মেম্বাৰখিনিৰ কাৰণে আমাৰ যিখিনি আছিলে তাত মানে কি হয় এজন আৰ্টিষ্ট যেতিয়া মানে নতুনকৈ আহিছে এতিয়াৰ যিটো আছিলে এতিয়াৰ মানুহে তেতিয়াৰ জুবিন গাৰ্গক পোৱা নাই সেইটো মানে সেইটো একদম সঁচা কথা কাৰণ তেতিয়া জুবিন গাৰ্গ যিজন হৈছিলে তেওঁ নতুনকৈ এটা গ্লেমাৰত আহিছে নতুন ফেম এনেকুৱা ফেম বেলেগে দেখা নাই আফটাৰ 97 মানুহে ডাইৰেক্ট ফেমৰ পৰা পাইছে দ'জ আৰ দ্য টু পাৰ্টছ প্ৰথমতে 0 to ফেমলৈ আহিছে আৰু ইয়াত ফেমৰ পৰা ডাইৰেক্ট পাইছে চ' 0 to ফেমলৈ যেতিয়া আহিছে সেই প্ৰচেছটোত যিটো প্ৰচেছ আছে সেই প্ৰচেছটোত তেওঁক এতিয়া পটককৈ গুচি গ'ল বোলে কমিটিবিলাক কেনেকুৱা আছিলে বিহু কমিটিও কোনোবাই বোলে আমুকত পাৰ্টি দিছে কোনোবা এটা কিবা কৰিছে পটককৈ লৈ যাব বিচাৰে চ' লৈ যাব বিচাৰোঁতে আমি এইটো চোৱা হয় যে আমাৰ তাত দুজন মানুহ কোন গৈছে কাৰণ মিউজিচিয়ানবিলাকৰ এটা প্ৰচেছ থাকে এটা প্ৰগ্ৰেমত যাওঁতে যেতিয়া প্ৰগ্ৰেমত যোৱা হয় এখন বাছ বিহু প্ৰগ্ৰেমত যেতিয়া যায় চাউণ্ডৰ মানুহে চাউণ্ডৰ কাম কৰি থাকে মিউজিচিয়ানে মিউজিকৰ হেৰি কৰিব লাগে আৰু সেইটো সময়ত লগত এটা মানুহ লাগে বিভিন্ন ধৰণৰ মানুহে আহি পেলাই কাৰণ মানুহে মোৰ দেন এনি আদাৰ থিং গম পাই যে মই এজন ফেমাছ আৰ্টিষ্টৰ লগত কথা পাতিছোঁ তেওঁ ইম্পৰ্টেঞ্চ দিছে তেওঁক মই লৈ যাওঁচোন মোৰ ঘৰলৈ লৈ গ'লেও ভাল হ'ব সেই এটা প্ৰট'কল যিটো ছিষ্টেম আছিলে আমাৰ মাজত আমি নিজে এটা অৰ্গেনিকেলি প্ৰট'কল বনোৱা হৈছিলে বেণ্ড হিচাপে বোলে আমুক গ'ল বোলে মিনা ইয়াৰ সেই কীবৰ্ডখন ময়ে চাই দিম বা ইয়াৰ গীটাৰখন ময়ে হেৰি কৰি দিম ষ্টেজত বাকী ইয়াৰ লগত ই গৈছে তাক লৈ গৈছে তাৰ মুডৰ ওপৰত যাক লৈ গ'ল তাক গুচি গ'ল ৱেৰ ইজ আফটাৰ ডেট ইভেন মানি কালেকশ্যন কমিটিৰ লগত কথা পতা বা কিবা কৰা সেইখিনি মই কৰি আছিলোঁ ত' তাক সেইখিনি চিন্তা কৰিবলৈ দিয়া হোৱা নাছিলে তাৰমানে আৰু তাৰ উপৰি মানে কি আমাৰ যিহেতু ইট ৱাজ নট ইন টাৰ্মছ অফ ৰেমুনাৰেশ্যন কাৰণ জুবিনে আজিলৈকে কোনোদিন ক'ব নোৱাৰিলে যে মই ৰেমুনাৰেশ্যন লৈছিলোঁ ৰেমুনাৰেশ্যন বা হেৰি নাই ইটছ আউট এণ্ড আউট ভলেণ্টাৰী আছিলে পইচা পাতিৰ কোনো কথা নাই মোৰ ওচৰতে পইচা থাকে কিন্তু সি গম পাই যে মোৰ ওচৰত কিমান পইচা আছে সি নিজে নাজানে তেনেকুৱা কিন্তু পইচা থাকে কিন্তু এইটো বাহিৰত খৰচ কৰা নহয় তাৰমানে এইটো হেৰি যাক দিব লাগে দিয়ে তাৰপিছত এইখিনি পইচা আছে তাৰ কাৰণে আৰু সেইটো সময়ত মোৰ মতে সি নিজৰ পইচা তেতিয়া কেছত হয় প্ৰায়বিলাক তাৰ একাউণ্টটো তেনেকৈ হেৰিকৈ একাউণ্টত হেৰি কৰোঁতে লাহে লাহে গ্ৰ' কৰিছে কিন্তু তেতিয়া মানে কেছতে থাকে কিন্তু কোনো এটা হেৰি ডিফাৰেঞ্চেড নাই আকৌ কিবা এটা থাকিলে বোলে আণ্টিয়ে কিবা এটা লাগে বুলি ক'লে কিবা এটা শ্ব'জ প্ৰগ্ৰেম আণ্টিয়ে ইমানটো খুজিছে তেতিয়া দি দিওঁ ইভেন মই প্ৰডাকশ্যন হাউচৰ পৰা মই নি পেলাই পইচা দিওঁগৈ আণ্টিয়ে কৈ দিয়ে মই ইমানটো লাগে কাৰণ তাক গ'লে নিদিয়ে
কথাটো লাহে লাহে হেৰি কৰি দিয়ে তেতিয়া তেওঁলোকৰ ঘৰ বনাই আছিলে ঘৰ বনাই থাকোঁতে আণ্টিয়ে কেনেকৈ কয় অনামিকাৰ পইচা নিওঁতেও লাগে মই তেতিয়া যাওঁ মই গৈ পেলাই আকৌ আনি দিওঁ চ' মই কলেজৰ মাজতে সেইখিনি কৰি থাকোঁ সেই বস্তুটো কাৰণ কি আণ্টিয়েও মোক বহুত হেল্প কৰিছিলে মোৰ পেৰেণ্টছ বেলেগত থাকে মোৰ নিজৰ পেৰেণ্টছৰ নিচিনাকৈ আছিলে দুই এবাৰ মোক কলেজৰ ফিজটো কিবা দিবলৈ ঘৰৰ পৰা নোহোৱাৰ কাৰণে আণ্টিয়ে দি দিছিলে চ' অল দিছ থিংছ হেপেন্স আৰু সেইটো এটা অৰ্গেনিকেলি ডেভেলপ হোৱা বস্তুটো আৰু সেইটো মানে এটা ৰিলেশ্যন বুলিয়ে ক'ব লাগিব সেই গোটেই ৰিলেশ্যনটোতে ফৰ্মেশ্যন হৈছিলে আৰু সেইকাৰণে আমি গোটেই বস্তুটো প্ৰতিটো মানুহে এজ এ হোল এজ এ ফেমিলি এজ এ হেৰি চোৱা হৈছিলে চ' পাৰ্টিকুলাৰলি এইটো বস্তুত যে সেইটো নহয় বোলে পইচাটো আছে কাৰ হাতত আছে জয়ন্ত হাতত আছে বা কোনোবা এটাক দি দিলোঁ এইটো হাতত এই পইচাটো আছে তই ধৰি থচোন তাৰপিছত মোক দি দিবি মই জানো কাউণ্টত কিমানটো আহিব চ' আমাৰ সেইটো এনেকুৱা নাছিলে যে চব বস্তু চব ডিপাৰ্টমেণ্ট বেলেগ বেলেগকৈ চাম চবে আমি মানে শ্বেয়াৰ কৰি লৈছিলোঁ আৰু সেই তেনেকৈ আমাৰ গ্ৰ'থটো হৈছিলে তাৰমানে তেতিয়া কেতিয়াবা সেইখিনি সময়ত 97লৈকে আপুনি যিখিনি সময়লৈকে আছিলে কাৰণ সেইখিনি সময়ত অসমৰ বিভিন্ন ইমূৰৰ পৰা সিমূৰলৈ জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰে আৰু কোনোবা নহয় কোনোবা ঠাইত এনেকুৱা মানুহো থাকে যাৰ সৈতে হয়তো কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতি হয় তেনেকুৱা কিবা পৰিস্থিতি হৈছিল নে সেইবোৰ সময়ত নাই পৰিস্থিতিটো বিভিন্ন জেগাত বিভিন্ন হেৰি হৈছিলে আমি এতিয়া কিছুমান ঋতুহঁতেও কৈছে চাগে ধনীহঁতেও কৈছে চাগে কিছুমান জেগাত এনেকুৱা হৈ গৈছে আমি পইচা পোৱা নাই আমি নাজানো বিহু কমিটি কেনেকুৱা বিহু কমিটিত গৈছোঁ পইচা পাতি হেৰি হোৱা নাই দিয়া নাই মানুহ গায়ব হৈ গ'ল কমিটিয়ে গায়ব হৈ গ'ল আৰু এখন বেলেগ এডোখৰ জেগা আমি কি চিনি পাম আমি কাকো চিনি নাপাওঁ বেলেগকৈ কমিটিয়ে লৈ গৈছে মানুহেই নাই তেনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে কিছুমান ধৰণৰ এনেকুৱা যে কিছুমান জেগাত এনেকুৱা ঘটনা ঘটিছে যে যিবিলাকত ৰাস্তা হেৰাই গৈছোঁ গৈ থাকোঁতে আমি ৰাস্তা হেৰাইছোঁ টংলা নে এইটো ছাইডত আছিলে তেতিয়া বড়োলেণ্ডৰ যথেষ্টখিনি হেৰি আমি ৰাতি এতিয়াৰ নিচিনা গুগল মেপ চেপ নাই আৰু তেতিয়া না মোবাইল আছে একোৱেই নাই তেতিয়া সেই মোবাইল বোলা বস্তুটো আমি হেৰিয়ে নোহোৱা নাই চ' আমি টংলা ছাইডত গৈ থাকোঁতে ৰাস্তা হেৰালোঁ ইপিনে দেখিছোঁ বড়োলেণ্ডৰ গোটেই হেৰি হৈ আছে গোটেই তেতিয়া মানে যথেষ্টখিনি ট্ৰাবলড এৰিয়া আৰু তাৰ মাজত আমি সোমাই গ'লোঁ আন্ধাৰৰ মাজত আমি পোহৰ চাই চাই গোটেই ৰাতিটো গৈছোঁ কোনপিনে পোহৰ আছে বোলে এইখন গৈ পেলাই বেলেগ এডোখৰ জেগা ওলালোগৈ এখন বেলেগ এখন সৰু টাউন আকৌ তাৰপৰা বেলেগ এখন তেনেকৈ আমি বিভিন্ন জেগাত গৈছোঁ তাৰপিছত বিভিন্ন জেগাত এনেকুৱাও আছে যে আমাৰ গোটেই টীমটো নামি পেলাই গছ কাটিছে মানে গছ পৰি আছিলে তেনেকুৱা হৈছে এটা এনেকুৱা হৈ আছিলে তাৰ ইণ্টাৰেষ্টিং কথা যে জুবিনৰ আৰু মোৰ চশমা পাৱাৰ একে আছিলে আৰু এনেকৈ সেইটো মোৰ মনত আছে যে আমি ইয়াতে গুৱাহাটীত নহয় এইটো ছাইডত আমনি ছাইডত আছিলে প্ৰগ্ৰেমটো আৰু সেইদিনাখন কি হ'ল জুবিনে তেতিয়া কণ্টেক্ট লেন্স পিন্ধিব আৰম্ভ কৰিছে আৰু কণ্টেক্ট লেন্স পিন্ধিব আৰম্ভ কৰিছিলে পুতুল বুলি মানুহ এজন আছিলে আৰু মানে তাহাঁতৰ ঘৰতে কাম কৰে দেউতাকৰ লগতে থাকে চ' পুতুলে কি কৰিলে তাৰ কণ্টেক্ট লেন্সৰ যিটো হেৰি থাকে এটা লিকুইডত থোৱা হয়তো সেই লিকুইডৰ সেইটো তাত মানে সেইটো লেতেৰা হৈ আছে নে কিবা বুলি পেলাই দিলেগৈ উইথ কণ্টেক্ট লেন্স আৰু তাৰ খালত পেলাই দিলে তাত দুদুল তাৰপিছত ইভেন পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে তেতিয়া চব আহিছে তাৰমানে আহি পেলাই তাহাঁতি মানে সেই লেতেৰাখনত ময়ো গৈছোঁ তাৰমানে বাঁহ চাহ লৈ পেলাই সেই এন্ধাৰ সময়ত প্ৰগ্ৰেম কৰিবলৈ যাবৰ হৈ গ'ল তাৰ চশমা নাই দেখিবলৈ একো নেদেখে মুখৰ আগত নেদেখে ব্লাৰ হৈ যায় কি গাব গান কেনেকৈ গাব তাৰপিছত সেইখিনি প্ৰগ্ৰেম কৰি থাকোঁতে এনেকুৱা হ'ল মানে কথা পাতি থাকোঁতে যে এতিয়া যাবতো লাগে দেৰি হৈছে নহ'লে আমি নাপামগৈ তাৰপিছত ক'লে যে নাই এটা কাম কৰিব পাৰোঁ ইয়াৰ চশমাযোৰ পিন্ধিব পাৰোঁ ইয়াৰ চশমা মানে ইয়াৰ দুইটা একদম একে মানে চশমা হেৰি তাৰপিছত পাৱাৰটো একে গোটেইকেইটা দুইটা চকুৰে একে সমান পাৱাৰ তাৰপৰা এনেকুৱা হ'ল ঠিক আছে তাক গাড়ীত বহুৱাই দিয়া হ'ল গাড়ীত বহি পেলাই আমি প্ৰগ্ৰেমৰ জেগা পালোঁগৈ তাৰপিছত প্ৰগ্ৰেম কৰিবলৈ সি যেতিয়া গৈছে গোটেই ছেটটো হোৱাৰ পিছত প্ৰথমতে গাড়ীত বহি আছে মই গোটেইখিনি তাত চব ছেট হোৱাৰ পিছত আকৌ আহিছোঁ মই গাড়ীত বহি আছোঁ সি মোৰ চশমা লৈ পেলাই তাত প্ৰগ্ৰেম কৰি আছে সেই প্ৰগ্ৰেমটো মই গাড়ীতে থাকিলোঁ আকৌ আহি পেলাই মানে নেদেখা হৈ গ'ল মই নেদেখা হৈ গ'লোঁ তাত প্ৰগ্ৰেমটো কৰিলে আকৌ জুবিন আহি পেলাই চশমা খুলি মোক দিছে মই গৈ পেলাই পে'মেণ্ট ল'ব গৈছোঁ সি গাড়ীত নেদেখা হৈ বহি আছে চ' এইটো এটা এক্সপিৰিয়েঞ্চ চ' তেনেকুৱা ধৰণৰ বহুত এক্সপিৰিয়েঞ্চ হৈছিলে তাৰপৰা বিহু এলবাম এটা প্ৰডিউচ কৰিছিলোঁ মই প্ৰথম বিহু এলবামটো মই প্ৰডিউচ কৰিছিলোঁ আৰু সেই বিহু এলবামটো যেতিয়া হৈছিলে চ' তেতিয়া মানে সেইটো আমাৰ লখিমপুৰত
প্ৰগ্ৰেম এটা আছিলে জুবিনে প্ৰায় মানে বিহু নেগায় মানে মানে গাড়ীতে মানে ইহঁতি আমাৰ বাকীখিনিয়ে মানে বিহু চিহু গাই থাকে নিপু বুলি ল'ৰা এজন আছিলে তেওঁ যায় গানটো লিখা থাকে আৰু জুবিনে শুনি থাকে তেতিয়ালৈকে জুবিনে বিহু গান নেগায় ষ্টেজত বিহু গোৱা নাই হয় চ' সেই বিহুৰ প্ৰগ্ৰেমটো তাত মানে এনেকুৱা হৈ গ'ল যে বিহু গাবই লাগিব লখিমপুৰত বিহু নেগালে নহ'ব আৰু তেতিয়া বিহু নেগালে নহ'ব তেতিয়া মানে কি কৰিলে সেইটো এতিয়াও মোৰ একদম পূৰা বস্তুটো ভাহি আহে চকুলে তাৰমানে জুবিনে ক'লে যোজনাটো কেনেকৈ ধৰিব এতিয়া জুবিনে সেই শুনি থকাৰ পৰা যিখনত শুনি থাকে সেই কাগজখন দিলে পাৰিবানে সুধিলে বোলে গাই চাম বোলে পাৰিম তাৰপিছত ষ্টেজত যেতিয়া সেইখন দি দিয়া হ'ল যোজনাটো যিটো টানি পেলাই যিটো হেৰি হ'ল চব মানুহ অবাক ৰৈ গ'ল আৰু সেইটো কি গাইছে তাৰ ভইচত বিহুটো যেনেকৈ ধৰণৰ আহিলে সেই লিখি থোৱা বিহুটো গাই সেইদিনাখন হিট তাৰপিছত আহোঁতে গাড়ীত কৈছোঁ মই এটা বিহু বনাম তুমি গাবানে তেতিয়া মানে সেই এলবামটো গাবৰ কাৰণে সি কৈছে মই গাম সেই কথা দি দিলে তাৰমানে কথা দি দিলে তাৰপিছত সেই এলবামটো কৰিছিলোঁ কি নাম এলবামটোৰ উজান পিৰিতি উজান পিৰিতি প্ৰথম যিটো বিহু এলবাম হয় হয় চ' সেইটোৱে তাৰ প্ৰথম এলবাম আছিলে আৰু তেনেকৈ মানে কি তেনেকৈ তাৰ যিখিনি বস্তু প্ৰগ্ৰেমত বহুত জেগাত বিভিন্ন ধৰণৰ ঘটনা ঘটিছে আৰু কিছুমান জেগাত এবাৰ কি হ'ল ইমানেই দেৰিকৈ পাইছোঁগৈ আমি দেৰি হৈ গ'ল ৰাস্তা হেৰি হ'ল নহয় ৰাস্তা হেৰুৱা নাই ইমানেই দেৰিকৈ পাইছোঁগৈ তাৰমানে মানুহ ৰৈ আছে মানুহ একদম পাগল হৈ আছে মোক কমিটিয়ে কৈছে আপুনি ষ্টেজত উঠি কৈ দিয়ক কিবা এটা তাৰপিছত মই ক'লোঁ আহি পালেহি তাৰ আগতে মানুহ মানে খং উঠি আছে মানুহৰ মানে ইমান দেৰিকৈ পাইছে ইমান হেৰি হৈছে আমাৰ গাড়ী কিবা এটা হৈছিলে চ' আমি দেৰিকৈ পোৱাৰ কাৰণে মই আকৌ সেইদিনাখন কি হ'ল জুবিনৰ অনামিকা এটা ফেমাছ চাৰ্ট এটা আছে অনামিকা যিটো হেৰিত পিন্ধিছিলে সেইদিনাখন কিবা এটা কাৰণত সি ক'লে মোৰ কোনোবা নতুন চাৰ্ট এটা আছিলে সি পিন্ধো বুলি ক'লে সি পিন্ধিলে মোৰ চাৰ্টটো আৰু মই অনামিকাটো পিন্ধিবলগীয়া হ'ল অনামিকাটো যেতিয়া পিন্ধি পেলাই মই ক্ৰাউডৰ মাজত গৈছোঁ মানে যেতিয়া কমিটিৰ লগত আৰু মানুহ একদম খং নলবাৰীত নে ক'ৰবাত আছিলে একদম খঙত আছে আৰু তেতিয়া মানে মই ক্ৰাউডৰ মাজত মই প্ৰথমতে গৈ পেলাই কমিটিৰ লগত কথাটো পাতি লওঁ গাড়ীতে থাকে ইহঁতি কেতিয়াবা বেছি দেৰি হ'লে গাড়ীতে থাকে পলাবলগীয়া হ'লে পলা তাৰমানে আমি ওলামগৈ আমি কিবা এটা কৰিম আৰু তেনেকৈ গৈছোঁ মোৰ লগত চাউণ্ডৰ মানুহ গৈছে চাউণ্ডৰ মানুহখিনিয়ে ছাৰ্ভে এটা কৰে ষ্টেজটোত কেনেকৈ হয় তাৰপিছত মই গৈ পেলাই পাইছোঁ তাৰপিছত কমিটিৰ মানুহে মোক আহক তেতিয়া মানে ৰাস্তাত যাওঁতে ছোৱালী দুজনীয়ে আৰু ল'ৰা দুটাই কথা পাতিছে আহিলে মই পূৰা শুনিছোঁ দেই মই একদম এলাৰ্ট হৈ গৈছোঁ আহিলে বোলে কেনেকৈ গম পালি আহিলে মই গাড়ীটোতো দূৰত ৰখোৱা আছে এতিয়া কৈছে নহয় এইটো চোলাটো পিন্ধি গৈছে চোলাটোতো মানুহে দৌৰিছে আকৌ এবাৰ মোৰ গণেশগুৰিত মনত আছে গণেশগুৰি হেৰিত আমবাৰীছ নেকি এইখন নাই জানো তাৰ কিনাৰ মানে তাত প্ৰগ্ৰেমটো হৈছিলে আৰু সেই প্ৰগ্ৰেমটো হওঁতে মানে জুবিন তেতিয়া যে ফেমত আহিছে পূৰা তেতিয়া চুলি দীঘল তেতিয়া যাওঁতে জুবিনক আমি টানি পেলাই এনেকৈ ধৰি পেলাই লৈ গৈছোঁ মানে অডিয়েঞ্চৰ মাজলৈ তাৰপৰা মই আকৌ আহিছোঁ গাড়ীলৈ কিবা কাৰণত জুবিনক আগত কোনোবা এটা আৰুৱে ধৰি লৈ গ'ল তাৰপিছত তেতিয়া মানে কোনোবা ছোৱালী দুজনীয়ে কথা পাতিছে মাকক কৈছে মানে চুলিখিনি চুলে তাৰমানে তেনেকুৱা ঘটনাও ঘটিছে তাৰমানে চ' তেনেকুৱা বিভিন্ন ধৰণৰ মানুহ ফেমটো লৈ পেলাই তেতিয়া গম পাইছোঁ যে হি হেজ এৰাইভড যে মানুহে চুলিখিনি চুবলৈও যদি কোনোবাই মানে ইমান হেৰি কৰিছে দেন হি হেজ এৰাইভড সেইটো যিটো মানে তাৰ ফেমৰ একদম পপুলাৰ হেৰিটো চ' তেনেকুৱা হেৰি হৈছে আকৌ আমাৰ কোনোবা এটা প্ৰগ্ৰেমত আমি প্ৰথম এস্কৰ্ট লৈছিলোঁ আমি তেতিয়া মোৰ মনত আছে কিবা গণ্ডগোল হৈ থাকোঁতে আৰু তাৰপিছতে আমাৰ গোটেই গণ্ডগোলটো হৈছে আৰু আলফাৰ লগত তেতিয়া আমি এস্কৰ্টছ লৈছিলোঁ এস্কৰ্টে আমাক তেতিয়া প্ৰথমৰ মানে গোটেই টীমটোক বাছখনক আৰু হেৰিক এস্কৰ্টে আগবঢ়াইছিলে তাৰমানে কোনোবা এখন ডিষ্ট্ৰিক্টত গোৱালপাৰা ছাইডতে আছিলে প্ৰগ্ৰেমটো চ' তেনেকুৱা ধৰণৰ বিভিন্ন জেগাত বিভিন্ন এক্সপিৰিয়েঞ্চেছ আৰু যিখিনি মানে হয়তো আমি অৰ্গেনিকেলি এইটো কাৰণে ক'ম আমি গোটেই বস্তুটো মানে ডেভেলপ হৈ গৈ আছিলে আমি এক্সপিৰিয়েঞ্চৰ পৰা শিকি গৈ আছিলোঁ আৰু তেনেকেই মানে জুবিন গাৰ্গো আগবাঢ়ি গৈ আছিলে এইটো 97 চান্দিনী ৰাত ইন ডাৰ্কনেছ অৰ ছামথিং আপোনাৰ কিবা এটা দেখিছিলোঁ মই ফেচবুকত হয় চান্দিনী ৰাত ইন ডাৰ্কনেছ আচলতে চান্দিনী ৰাত যেতিয়া এলবামটো কৰিছিলে তাৰ এটা কাহিনীও আছে তাৰ ৰিলিজৰ কাহিনীও আছে চ' ৰিলিজত আচলতে চান্দিনী ৰাতটো হওঁতে এখন তাৰ জুবিনৰ প্ৰথম আউটব্ৰেক হৈছিলে মানে আউটব্ৰেক মানে তাৰ মাজত যিটো সি যিটো
আচলতে প্ৰথমতে সি ষ্টেজত ইমানকৈ মানে কথা বতৰা নেপাতে ডাইৰেক্ট যায় গান গায় কাৰণ গান গোৱাটো তাৰ মানে কথা কোৱাটো তাৰ হেৰি নহয় সি পলিটিকেল লিডাৰ নহয় সি হেৰি নহয় সি নিজকে কথা পাতি হেৰি নাপায় গান গাব কৈছে মই গান গাওঁ মানুহ গান গাওঁ চ' ডেট ৱাজ হিজ ফিলচফি আমি কিছুমান জেগাত কওঁ সি ইভেন উইচ কৰিবলৈও পাহৰি যায় তেতিয়া কয় বেণ্ড মেম্বাৰে কৈ দিয়ে যে এইটো কৈ দিয়া চ' ডেট ইজ হাউ হি অলছ' হেজ গ্ৰ'ন কাৰণ ষ্টেজ পাৰফৰ্মেঞ্চটো তেনেকুৱা আগতে সৰুৰ পৰা হৈ অহা নহয়তো গান গায় এতিয়া ফেম হোৱাৰ পিছত ষ্টেজ পাৰফৰ্মেঞ্চটো বাঢ়ি গুচি গ'ল চ' ডেট ইজ হাউ হি ডেভেলপড আৰু সেই ডেভেলপমেণ্টত কি হ'ল চান্দনী ৰাতটো হওঁতে তাৰ মাজৰ যিটো এই পিছৰ পিনে যে মানুহে দেখিছে যে ষ্টেজত কৈ দিয়ে হেৰি কৰে মানে সেই ষ্ট্ৰেইট ফৰৱাৰ্ড কোৱাটো চান্দনী ৰাতৰ পৰা আৰম্ভ হৈছিলে চান্দনী ৰাতৰ যেতিয়া ৰিলিজ হৈছিলে আৰু এইটো নন্দন হোটেলত হৈছিলে আৰু সেই চান্দনী ৰাত ৰিলিজত যথেষ্টখিনি গণ্ডগোল হৈছিলে প্ৰেছৰ লগত আৰু এটা আহি পেলাই মোৰ বেক ছাইডৰ পৰা মাৰি দিছিলে সেইটো লৈ পেলাই আৰু মানে তাৰ আৰু খং উঠি গৈছিলে হিট কৰিছিলে মোক আৰু সেইজন নাই বাৰু এতিয়া মই খবৰ পোৱা মতে কিন্তু সেই চান্দনী ৰাতৰ পিছত চান্দনী ৰাত ইন ডাৰ্কনেছ মানে চান্দনী ৰাত সেইটোতো আছেই বাৰু সেইটোতো প্ৰথম তাৰ সংঘাত হেৰিৰ লগত প্ৰেছৰ লগত মিডিয়াৰ লগত বয়কট কৰিছিলে তাৰপিছত যথেষ্টখিনি হেমচন্দ্ৰহঁতেও গৈছিলে তেতিয়া মানে হেৰি কৰিছিলে আৰু সেই এলবামটোৰ কৰাৰ পিছত যেতিয়া জুবিনে ষ্টেজত গান গায় চান্দনী ৰাতৰ হেৰিখিনি কি আছিলে মানে মায়া অনামিকা যিখিনি গান আছিলে সেই গানখিনি হিন্দীত ট্ৰান্সলেট কৰাৰ নিচিনাকৈ হিন্দী ভাৰ্জনছবিলাক বনাইছিলে আৰু সেই হিন্দী ভাৰ্জনৰ যিখিনি গান আছিলে এতিয়া মায়াটো এটা ফেমাছ গান তেতিয়া আৰু নিজৰ এতিয়াও ফেমাছ কিন্তু তেতিয়া মানে কি হয় মায়াটো গোৱাৰ লগে লগে বা অনামিকাটো গোৱাৰ লগে লগে মানে মিউজিকটো দিয়াৰ লগে লগে ক্ৰাউড মানে উৎফুল্লিত হৈ যায় আৰু তেতিয়া সি লাহে লাহে ইণ্টাৰেক্ট যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া অডিয়েঞ্চক সোধে যে অসমীয়াত গাম নে হিন্দীত গাম আৰু তেতিয়া অডিয়েঞ্চে কয় হিন্দীত লাগে বুলি কয় কিছুমানে অসমীয়াত লাগে বুলি কয় সেই গান হিন্দীত চান্দনী ৰাতটো নিজৰ গানকে গাইছিলে আৰু নিজৰ গানটোকে চান্দনী ৰাত অনামিকাটো যদি গায় বা মায়াটো যদি গাই দিয়ে নিজৰ হেৰিটো আধা ইংলিছ আধা অসমীয়া যিটো ভূপেন হাজৰিকাই কৰিছিলে ভূপেন হাজৰিকাই ইভেন বেংগলীটো কৰিছিলে চ' তেনেকুৱা ধৰণৰ এটা ভাৰ্জনত সি ষ্টেজত গান গাইছিলে ৱেৰ এজ জুবিনক 97ত চান্দনী ৰাতৰ লিখাৰ এইটোৱে কাৰণ হৈছিলে যে সেই ইন ডাৰ্কনেছ কোৱাটোত জুবিনক হিন্দী গোৱাৰ কাৰণে বয়কট কৰিছিলে আলফাই বয়কট কৰিছিলে আৰু সেই বয়কটটো যিটো হিন্দী গানৰ কাৰণে হৈছিলে সেই বয়কটটো জুবিনে কোৱা জুবিনৰ ভাৰ্জন আছিলে যে মই মোৰ গানহে গাইছোঁ মই বলিউডৰ গানটো গোৱা নাই তাৰপিছত আৰু এটা কথা এবাৰ কিবা চিনেমাৰ কেছেট কিনি থাকোঁতে আপোনালোকৰ মাজত এটা ডিছকাশ্যন হৈছিলে নিটছেৰ দৰ্শনৰ সম্পৰ্কত হয় অকণমান সেই কথাখিনি কওক হয় নিটছেৰ কথাটো ক'বলৈ গ'লে আমি 97ৰ পিছৰখিনি চাব লাগিব 97লৈকে আমি বেণ্ডটো 93 পৰা আৰম্ভ কৰি 97লৈকে বেণ্ডটো এটা হৈ আছিলে আৰু তাৰপিছত লাহেকৈ যেতিয়া জুবিনেও কেৰিয়াৰ মানে যেতিয়া বেণ্ড কৰা হ'ল আলফাই বেণ্ড কৰিলে চ' জুবিন বম্বে গুচি গ'ল চ' আমিও বম্বে শ্বিফ্ট কৰিলোঁ গোটেইখিনি নিজৰ হেৰি ফিল্ডত নিজৰ কাম কৰা হ'ল চ' তাৰ পিছত জুবিনে আহি পেলাই ইয়াত বেণ্ডটোৰ গুৰি ধৰি বেণ্ড নহয় তেতিয়া জুবিনৰ নিজৰ হিচাপে গোটেই আৰ্টিষ্টৰ হেৰিখিনি পাৰফৰ্মেঞ্চ আৰম্ভ কৰিলে আৰু তেতিয়া মানে জুবিনক চেলডমলি পোৱা যায় আমি তাত থাকোঁতে জুবিন যায় কেতিয়াবা গ'লে তাক পটককৈ লগ পোৱা হয় ক'ৰবাত হেৰি কৰিলে কাৰণ ইট ডিপেণ্ডছ অন হিম কেতিয়া আহে কোনোবা এবাৰ সি হেৰিত প্ৰগ্ৰেম কৰি আহিছিলে মোৰ মতে মোক তেতিয়া কওঁতে ৱেষ্ট ইণ্ডিজ নে ক'ৰবাত প্ৰগ্ৰেম কৰি আহিছিলে তাৰপিছত আমাৰ কমন ফ্ৰেণ্ড একে ক্লাছমেট এজনৰ তাত গ'ল মই তাত লগ পালোঁ লগ পোৱাৰ পিছত তাত লেণ্ডমাৰ্ক বুলি এখন বৰ ডাঙৰ বুক ষ্ট'ৰ আছিলে বৰ হিউজ টাটাৰ আছিলে আৰু তেতিয়া মানে সেই লেণ্ডমাৰ্কখনত মানে ইভেন কেছেটছ এলবামছ ডিভিডিজ সেইবিলাক পোৱা যায় চ' তাত আমি চিনেমাৰ ডিছকাশ্যন হয় কাৰণ মই চিনেমা লাইনৰ হেৰিটোতে থকাৰ কাৰণে গোটেই কিবাকিবি দুই এটা কথা ডিছকাশ্যন হয় তেতিয়া সি কৈছে ব'লচোন যাওঁ মই বোলো ক'ত যাবা বোলে যাওঁ এই ডিভিডি অলপ কিনো তাৰপিছত ডিভিডি চিডি চাম বোলে তাৰপিছত সি মোক ক'লে মই এনেই এলবামবিলাক চাই আছোঁ তাৰপিছত মই চাই থাকোঁতে মোক তেতিয়া কৈছে তুমি অলপ চইচ কৰি 10-12খন চইচ কৰি দিয়াচোন
জিপাৰ তাৰপিছত মই চইচ কৰিলোঁ মই চইচ কৰাৰ পিছত মই মানে ৱৰ্ল্ড চিনেমা কিছুমান লৈছোঁ কিছুমান ৱৰ্ল্ড চিনেমা মষ্টলি ৱৰ্ল্ড চিনেমাই লৈছোঁ কিছুমান হলিউডৰো আছে তাতে এখন চিনেমা আছিল মই তাত চুজ কৰি দিছিলোঁ ইটছ এ ড্ৰামা আৰু সেইখন আছিলে ৱেন নিটছে ৱেপ্ড তাত নেটছৰ হেৰিটো মানে আৰ্টিজন একদম এনেকৈ ম'চ থকা হেৰি আছে তাৰপিছত ৱেন নেটছে ৱেপ্ড এইখন কি চিনেমা আগত সি মোক সুধিলে চ' মই তেতিয়া ক'লোঁ যে হেৰি কেলৈ নিটছে হেৰি হি ৱাজ এ ফিলচফাৰ আমুক তেওঁ জাৰ্মান ফিলচফাৰ আমুক কৰিলে তেনেকৈ কোৱাৰ পিছত কৈছে ভাই ফিলচফাৰ কি আছে ন ষ্টৰিটোত এই যে বহুত ছিৰিয়াছ হ'ব চাগে মই বোলো ছিৰিয়াছ নহয় ছিৰিয়াছ হয় কিন্তু তুমি যদি চোৱা ড্ৰামা বা মানে সাংঘাতিক ধৰণৰ ড্ৰামা আৰু নিটছে বিষয়ে তেতিয়া মই ক'লোঁ আচলতে চ' নিটছে এনেকুৱা ধৰণৰ মানুহ আছিলে যি যে জীৱনত কেতিয়াও কন্দা নাছিলে আৰু যিবোৰ এবাৰেই কান্দিছিলে সেইটোৰ ওপৰতে চিনেমাখনৰ বেছ কৰিছে তাৰমানে ইটছ অন এ নভেল ৰিটেন অন হিম তাৰপিছত গাৰ্লফ্ৰেণ্ডৰ কাহিনী গাৰ্লফ্ৰেণ্ডৰ কাহিনী এটা আছিল তেতিয়া মই গোটেই কাহিনীটো কৈ দিলোঁ তাক আৰু তাক কৈ দিলোঁ যে নেটছেই কেনেকৈ তেওঁৰ এটা ষ্টেজত গৈ পেলাই তেওঁ অকলশৰীয়া হৈ তেওঁ কি হ'ল চ' তাৰপিছত গাৰ্লফ্ৰেণ্ডজনগৰাকী তেওঁতকৈ বেছি হেৰি আছিলে তেওঁ বেছি মেধাৱী আছিলে আৰু তেওঁ ৱৰ্ল্ডক হেৰি দিছিলে কি কয় চাইকো এনালাইচিছ দিছিলে চ' তেওঁ ইমান ইণ্টেলিজেণ্ট আছিলে চ' তেওঁ গম পাইছিলে যে নেটছে ইজ বিং ছাফাৰিং ফ্ৰম চাম চাইক'লজিকেলি হেৰি চ' সেই বস্তুটো যেতিয়া কৰিলোঁ তাৰপিছত নেটছেক কেনেকৈ ট্ৰিট হৈছিলে আৰু তাৰপিছত কিবা প্ৰশ্ন এটা সুধিছিলে সেই গাৰ্লফ্ৰেণ্ডজনীৰ ওপৰতে কৰি পেলাই তেতিয়া নেটছে কিন্তু সেই বস্তুটো ইমান ষ্টাবনলি লৈছিলে তাৰপিছত তেতিয়া ষ্টাবনলি লওঁতে নিটছেৰ একো হোৱা নাছিলে চকু পানী ওলাইছিলে অকণমানকৈ চ' ডেট ৱাজ দ্য এণ্টায়াৰ ষ্টৰি অল এবাউট যিটো ওপৰত ৰিভল্ভ কৰে আৰু তেতিয়া মানে সি কৈছে চাব লাগিব তেতিয়া সি গৈ পেলাই চালেগৈ আনিলে তাৰপিছত হি গট মোৰ এণ্ড মোৰ ইণ্টাৰেষ্টেড পিছত মই গম পাওঁ মতে মোৰ এণ্ড মোৰ ইণ্টাৰেষ্টেড অন নিটছে আৰু সেইটো তাৰ লাষ্ট ইণ্টাৰভিউটোত মই যেতিয়া ৰিকল কৰিছোঁ হি হেজ ছেড ছামথিং নাথিংনেছৰ ওপৰত আহি গ'ল চ' হি হেজ কাম টু নাথিংনেছ চ' নিটছে নাথিংনেছৰ ওপৰত পাই গ'লগৈ চ' একচুৱেলি ইট ৱাজ এ ভেৰি ক্ৰিটিকেল মমেণ্ট ফৰ হিম যেতিয়া সেই ইণ্টাৰভিউটো দিছে হয়তো মোক সি এবাৰ লাষ্ট টাইম মোক এটা মেছেজ আহিছিলে তাক লাষ্ট সি ঢুকোৱাৰ 6-7 মাহমানৰ আগতে মই যেতিয়া পাইছিলোঁ তাক লগ পাইছিলোঁ আকৌ তাকো মানে এব্ৰাপ্টলি পাইছিলোঁ চ' সি মোৰ নাম্বাৰটো হেৰি কৰি পেলাই থ'লে মোক ফিট কৰি ল'লে লৈ পেলাই সি মানে মোক মেছেজ এটা দিছিলে ৱেৰ আৰ ইউ কাম এণ্ড মিট মি তাৰপিছত মই কৈছোঁ ঠিক আছে মই আহি আছোঁ কিন্তু সি ঢুকালে তেতিয়ালৈকে কিন্তু মই যেতিয়া লাষ্ট সেই ইণ্টাৰভিউটো চাইছোঁ নিটছেৰ নাথিংনেছ চ' তেতিয়া মই বহুতখিনি তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে হোৱাট ৱাজ গয়িং ইন চাইড হিম কাৰণ সেই ইণ্টাৰভিউটোত যিগৰাকীয়ে ইণ্টাৰভিউ লৈছিলে সেই নাথিংনেছৰ ওপৰত উলিয়াব নোৱাৰিলে চ' একচুৱেলি জুবিন ৱান্টেড টু টেল মেনি থিংছ হয়তো নাথিংনেছৰ ওপৰত তাৰমানে এই ছ'চাইটিখনৰ ওপৰত তাৰমানে গোটেইখিনিৰ ওপৰত যিটো মানে মই এতিয়া যিটো ৰিকল কৰোঁ মই সেই তাৰ ওপৰত অকণমান লিখিও আছোঁ আৰু অকণমান মোৰ ফেচবুকৰ হেৰিটোত লিখিছোঁ এবাউট ডেট নাথিংনেছ কি ক'ব বিচাৰিছিল বাৰু he was trying to actually identify himself his reality he went to that point কাৰণ জুবিনে চব পালে হি গট এভৰিথিং আটাইতকৈ ডাঙৰ কথা জুবিনে পালে লাভ ফ্ৰম দ্য পিপল মানুহৰ মৰম পালে আৰু মানুহৰ মৰম পাই পেলাই এনেকুৱা এডোখৰ মানুহৰ মৰমো পালে যি য'ত লাগে চব পাই গ'ল পোৱাৰ পিছত সেই নিজকে বিশ্বাস কৰিবলৈ সেই মই কোন that nothingness is মই কোন মই যদি জুবিন হয় এই মানুহৰ মৰমখিনি কি চ' ইটছ ইন এ ভেৰি ডিফাৰেণ্ট ডাইমেনশ্যন জুবিন হেজ বিকাম such a figure য'ত মানে মানুহে জুবিনৰ গানত জুবিনৰ হেৰিত সত্তাটোত এটা বস্তু বিচাৰি পায় যে আমাৰ দুখ সুখ চব পায় জুবিনে সেইখিনি দেখি আছে যদি আমি থাৰ্ড এংগল এটা চাওঁ থাৰ্ড ডাইমেনশ্যন চ' জুবিনে এটা ছাইডৰ পৰা দেখি আছে যিটো মানুহে হয়তো কিছুমানে ভগৱান বুলিয়ে ভাবে কয় আৰু সেই ভগৱান বুলি কয় বা হেৰি কৰে জুবিনে নিজকে দেখি আছে তেতিয়া নিজকে দেখি থাকিলে সি নিজকে আকৌ মানে আইডেণ্টিফাই কৰিব বিচাৰে চ' ডেট ৱাজ দ্য পইণ্ট অফ নাথিংনেছ হোৱাট নেটছে হেজ ট'ল্ড এট ডেট টাইম আইডেণ্টিফাই কৰিব বিচাৰিছে মই ৰিয়েল নে এই মানুহখিনি ৰিয়েল হোৱাট ইজ দ্য ৰিয়েলিটি
আৰু জুবিন তেতিয়া সেই ইট ইজ নট ইভেন এ মেটাফিজিকেল থিং মেটাফিজিকেলত বহুতে ভাবে কিন্তু দ্যাট ইজ দ্য মাইণ্ড ছেট দ্যাট হেজ হেপেন ডিউ টু দ্য গ্লেমাৰ ডিউ টু এভৰিথিং হোৱাট ই হেভ গট আৰু জুবিনে নিজকে ভেলিডেট কৰিবৰ কাৰণে বিচাৰি আছিলে মই যদি হয় মই কোন আৰু যদি জুবিন যদি মই নহয় তেনে কোন ৱেৰ ইজ মাই আইডেণ্টিটি হোৱাট এক্সেক্টলি আই এম মই ক'ৰ পৰা আহিছোঁ মোৰ এক্সিষ্টেঞ্চিয়েল কি সেইটো এটা এক্সিষ্টেঞ্চিয়েল থট তাৰ মাইণ্ডত আছিলে হি ৱান্টেড টু ডু মেনি থিংছ আৰু হয়তো সেই বস্তুটো যিটো নিটছে হেৰিত কৈছে নিটছে নিজে কৈছিলে আৰু তেতিয়া ইমান মানে ফেমাছ হেৰি নাছিলে এতিয়াতো জুবিনৰ ফেম আৰু সেই গোটেই ফেমখিনি ইটছে কালেক্ট মানে জুবিনৰ 97, 96, 97, 92 সেই সময়ৰ ফেমটো বেলেগ আছিলে এণ্টায়াৰলি এনালগ প্ৰচেছ আছিলে নিউজ পেপাৰত কিবা এটা আহিব ক'ৰবাত বাজি হেৰি হ'ব তেতিয়াহে মানুহে গম পায় কিন্তু ৱেৰেজ এতিয়া ডিজিটেল যুগত 2 মিনিটতে ৰুমৰ বাহিৰৰ পৰা ওলালে কিবা এটা গম পোৱা যায় চ' এনেকুৱা ফাষ্ট ফৰৱাৰ্ড হেৰিত তাৰ ফেমটো এক্সপ্ল'ড হৈ গ'ল আচলতে বহুত ডাঙৰ ফেম হৈ গ'ল আৰু সেই ফেমখিনি আমি দেখিব পাইছোঁ জুবিন ঢুকাওঁতে গোটেই মানুহৰ যিটো মানে সোঁত বৈ গৈছিলে সেই বস্তুখিনি আমি দেখিব পাইছোঁ জুবিনে কি কৰিছিলে সেই মানুহৰ মাজত সোমাই আছিলে আচলতে মানুহখিনিয়ে বুজি পাইছিলে কিবা নহয় কিবা ধৰণে ৰিলেট কৰিছিলে সেইকাৰণে চব ওলাই আহিছিলে আৰু সেই ৰিলেট কৰাৰ জেগাডোখৰত জুবিনে নিজেও গম পায় যে মই মানে এটা এনেকুৱা ধৰণৰ মানুহৰ কাৰণে কাম কৰি আছোঁ বা এনেকুৱা ধৰণৰ মোৰ আৰ্টটো সেইকাৰণে জুবিনে কাৰো কাৰণে এতিয়া যদি থাকিলেহেঁতেন এতিয়া ইলেকশ্যনৰ সময়ত জুবিনৰ কিমান যে বেলেগ ধৰণৰ ভাষ্য হ'লহেঁতেন ঠিকনা নাই মানুহক কেনেকৈ গাইড কৰিলেহেঁতেন কেনেকুৱা চিধা চিধি ক'লেহেঁতেন সেই বস্তু কিন্তু ঠিকনা নাই বহুত ক'লেহেঁতেন ধুনীয়াকৈ ক'লেহেঁতেন গাইড কৰাৰ নিচিনা হ'ল কিন্তু সেই এক্সিষ্টেঞ্চিয়েল যিটো বস্তু আছিলে তাৰ মাজত নিজকে ভাবিলোঁ মই তেনে কোন ডেট ৱাজ দ্য এণ্ড আৰু এটা কথা কৈছিলে যে লোনলিনেছ হোৱাট ৱাজ ডেট লোনলিনেছ কাৰণ জুবিন এটা এনেকুৱা ধৰণত পাই গ'ল মানে এই যে আমি যে মানুহখিনি দেখোঁ যিখিনি গোট খাইছিলে তাৰ ওপৰ লেভেলত একদম ওপৰ লেভেলত সোমাই গুচি গৈছিলে ডেট ৱাজ হিজ মাইণ্ড ছেট এট দেট টাইম আৰু সেই মাইণ্ড ছেটটো যিটো আছিলে ডেট হেজ ক্ৰিয়েট নাথিংনেছ ইটছ এ ভেৰি হাই লেভেল অফ হাই পজিশ্যন আচলতে নিজৰে মাইণ্ড ছেটৰ এটা গোটেই বস্তুটো এটা ইউ কেন চে বাই প্ৰডাক্ট জুবিনে সেই বস্তুটো বহুত জেগাত সোমায়ো আছে কোনোবা জেগাত অসমৰ পৰা কি দিছে এইটো মই আজিকালি সেই পোষ্টাৰটো আহে তেল দিছে গড় দিছে জুবিন গাৰ্গ দিছে তাত জুবিনে নিজকে আঁতৰাই ৰাখিছে কিন্তু জুবিন গাৰ্গ দিছে নিজৰ পৰা আঁতৰাই ৰাখিছে তাত জুবিন গাৰ্গ দিছে কিন্তু জুবিন আঁতৰি আছে তাৰ পৰা তাৰ মাজত সি লোনলিনেছটো ফিল কৰিছে তাৰ মাজত সি নাথিংনেছটো ফিল কৰিছে হোৱাট ইজ দ্য গেপ বিটুইন দিছ টু সেই বস্তুটো তেওঁৰ নিজৰ ক্ৰিয়েশ্যনৰ পৰা গোটেই বস্তুটো ইমানেই ডাঙৰ হৈ গুচি গৈছে হি হেজ বিকাম ভেৰি বিগ সেই বস্তুটোৱে তেওঁ ক'ব বিচাৰি আছিলে তাৰ মাজত মই লোনলিনেছ ফিল কৰিছোঁ মানুহৰ মাজত তেওঁ লোনলিনেছ ফিল কৰিছে মানুহৰ মাজত তেওঁৰ কেনেকুৱা এটা জেগা পালেগৈ তাৰমানে চ' ডেট ৱাজ হোৱাট ইট ৱাজ ছেইড আৰু সেইটো হয়তো ক'ব বিচাৰিছিলে আৰু মোৰ বিশ্লেষণে হয়তো বেলেগ ধৰণৰ হেৰি কৰিব পাৰে বাট হি ৱান্টেড টু চে মেনি থিংছ হয় তাকে মানে ইমান আধৰুৱা হৈ থাকি গ'ল বহুতখিনি বস্তু থকা হ'লে বহুত কথাই ক'লেহেঁতেন বহুত কথা জানিবলৈ থাকিলেহেঁতেন আৰু সকলোতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ বিষয়ত বহুতবোৰ সাক্ষাৎকাৰ বহুতে লৈছে সেই সত্তাটো বিচৰা ইণ্টাৰভিউ তেখেতৰ লগত চাগে কেতিয়াও নহ'ল তেখেতে ক'ব বিচৰা সেই কথাখিনি ক'বলৈ থাকি গ'ল আৰু সেইবিলাকৰ ওপৰত চৰ্চা হওক সেইটোৱে বিচাৰোঁ এতিয়া এই মানুহজন নোহোৱা হোৱাৰ পিছত আপোনালোক প্ৰত্যেকেই ইমান জড়িত তেখেতৰ সৈতে মই যদি আপোনাক সোধোঁ আপুনি কি ভাবিছে এতিয়া এই মানুহজনৰ বিষয়ত আপোনাৰ পৰা যদি আপুনি কিবা কৰিব পাৰে কি কৰিব তেতিয়াহ'লে আপুনি মই সেই নাথিংনেছ যিটো বস্তু আছে নাথিংনেছত কি তেওঁ কেনেকৈ কোনটো লেভেল পাইছিলেগৈ তেওঁৰ নিজৰ যিখিনি কাম আছিলে সেই কামখিনিয়ে তেওঁক নাথিংনেছলৈ কেনেকৈ লৈ গুচি গ'ল তেওঁ
কোনটো ষ্টেজত পালেগে, তেওঁ কৰা কামখিনি আমাৰ সমাজত কি ডিফাৰেঞ্চিয়েট ক্ৰিয়েট কৰিব বিচাৰিছিলে, তেওঁ মানুহক কেনেকৈ তেওঁ কেনেকৈ মানুহে জাতি নাই ধৰ্ম নাই গোটেইখিনি সমান কৰি পেলাইছিলে, সেই বস্তুখিনি মানুহে কেনেকৈ পাৰে তাকে চৰ্চা কৰাটো ময়ো বিচাৰোঁ। আৰু তেনেকুৱা বস্তু এটা মই অধ্যয়নেই কৰিব বিচাৰোঁ, কাৰণ কিছুমান বস্তু জুবিনে নকলেও পাই গৈছিলে। হোৱাট হি হেজ গট ৱাজ বিকজ হি ৱাজ জুবিন গাৰ্গ। তেওঁ জুবিন গাৰ্গ হোৱাৰ কাৰণে সেই বস্তুখিনি পাইছিলে। হয়তো তেওঁ নিজে লিখিব নোৱাৰিবও পাৰিলেহেঁতেন, তেওঁ নিজে বিশ্লেষণ কৰিব নোৱাৰিবও পাৰিলেহেঁতেন, কিন্তু তেওঁ অনুভৱ কৰিব পাৰিছিলে। ডেট ৱাজ উইদিন হিম। আৰু তেওঁ যিখিনি অনুভৱ কৰিব পাৰিছিলে, যিখিনি জানিব বিচাৰিছিলে, আৰু সেই বস্তুখিনি যদি আমি ৰিভাৰ্ছ অৰ্ডাৰত আমি বিচাৰি চাওঁ, হয়তো আমি বেলেগ ধৰণৰ এখন ছ'চাইটি পাম, গঢ়িব পাৰিম। সেই বস্তুটো মই ভাবোঁ। শেষবাৰ কেতিয়া লগ পাইছিল আপুনি তেখেতক? মই জুবিন ঢুকুৱাৰ প্ৰায় কিমান 6-7 মাহমানৰ আগতে 6-7 মাহমানৰ আগতে পাইছিলোঁ। চ' আমাৰ কমন ফ্ৰেণ্ড এজনে IITত পাইছিলোঁ, IIT গুৱাহাটী। অলপ দেৰিৰ কাৰণে কথা বতৰা হৈছিলে, আৰু তেওঁ তাৰপিছত তেওঁ তেতিয়া মোক মোৰ ষ্টুডিঅ'তটো অহা নাই, ইয়াক মোৰ লগৰজনক কৈছিলে যে লৈ আহিবা, ষ্টুডিঅ'ত লৈ আহিবা। কিন্তু তাৰপিছত মই গ'লোঁ, বিশেষ হেৰি নহ'ল, আৰু মানুহ বহুত আছিলে। ষ্টুডিঅ'ত গ'লোঁ, ষ্টুডিঅ'টো চালোঁ, সি ষ্টুডিঅ'টো দেখুৱালে। তাৰপিছত ষ্টুডিঅ'টো দেখুৱাই ষ্টুডিঅ'ত খিৰিকী এখন আছে, সেইখনো একদম হেৰি এইখন খুলিব পাৰি, সেইখিনি দেখুৱাই মেলি আৰু তাৰপিছত অলপ দেৰি কথা পাতি মেলি থাকিলোঁ, কাৰণ তেতিয়া গান ৰেকৰ্ড আছিলে, মানুহ আহিছে, মানুহখিনি থাকেই অনবৰতে। চ' আচলতে কি হৈ গ'ল, বিশেষ হয়তো কিবা ক'বলগীয়া থাকিলে, কথা পাতিবলগীয়া থাকিলেও সিমান মানুহখিনি সিমান হেমগেমত নোৱাৰে যিটো। চ' তেনেকৈ লগ পাইছিলোঁ, আৰু লাষ্ট 6-7 মাহমানৰ আগতে, 7 মাহেই হ'ব, 7 মাহমানৰ আগতে। তাৰপিছত মই গুৱাহাটীৰ পৰা মই যোৰহাট হৈ গৈ আছিলোঁ, তেতিয়া মোৰ মেছেজ এটা আহিছিলে, ৱেৰ আৰ ইউ, জাষ্ট কাম এণ্ড মিট মি। মই দেখিছোঁ এইটো ডাইৰেক্ট মেছেজ দেখোন। তাৰপিছত মই ক'লোঁ মই এনেকৈ গৈ আছোঁ, আহি পেলাই লগ পাম। তাৰপিছত কৈছে কাম এণ্ড মিট মি, আইল বি ইন এ শ্বুটিং বা তেনেকুৱা কিবা এটা মেছেজ দিছিলে, হোৱাটছআপতে মেছেজটো আহিছিলে। তাৰপিছত মই ক'লোঁ অ'কে, মই আহিম, আহি পেলাই লগ পাম, কিন্তু লগ নাপালোঁ। আৰু তাৰপিছত মই ছাৰপ্ৰাইজলি মানে মই নিউজত দেখিলোঁ, এনেকুৱা হৈছে, তাৰমানে এনেকুৱা হ'ল। মই বিশ্বাসেই হোৱা নাছিলে, আৰু এতিয়াও নহয়। পটককৈ এতিয়া জুবিন বুলি ভাবি দিলেই মানে বিশ্বাসটো নহয় যে হি ইজ ন' মোৰ, সেইটো মানে বিশ্বাস নহয় তাৰমানে। চ' লাগে পটককৈ ক'ৰবাৰ পৰা ওলাব, সেইটোতো লাগেই, ক'ৰবাৰ পৰা ওলাব, ক'ৰবাত ঘপককৈ লগ পাম। কাৰণ আমাৰ লগ পোৱাখিনি তেনেকুৱা হৈ আছিলে। বম্বেত ক'ৰবাত লগ পালেও পটককৈ ক'ৰবাত ৰাস্তাৰ পৰা চিঞৰা মানুহটো জুবিনেই আছিলে। তাৰমানে মোক এবাৰ মানে এনেকৈ আহি থাকোঁতে ক'ৰবাৰ পৰা ক্ৰাউডৰ মাজত মানে মই ৰাস্তা পাৰ হৈছিলোঁ, তেতিয়া শব্দ এটা আহিছে, জয়ন্ত মাতি আছে, কোন হয়, ক'ত আহিছে, ক'ৰ পৰা, ক্ৰাউডৰ মাজত দেখিছোঁ গাড়ী এখন আহি ৰৈছে, তাৰ বেক চাইডত বহি আছে, আৰু বহি পেলাই মাতিছে। তাৰপিছত মাতি পেলাই লৈ গ'ল, আৰু সেই গোটেই সেইটো দিনটো আৰু তাৰ লগতে থাকিবলগীয়া হ'ল, চব কেঞ্চেল কৰিবলগীয়া হ'ল। চ' তেনেকুৱা ধৰণৰ আছিলে। তেনেকৈ IITত পাওঁতে তেনেকৈ সেইকে লগ পাইছিলোঁ। চ' তাত বাৰু অলপ দেৰিৰ কাৰণে আছিলে, সেইটো বহুত পিছত, ইখিনি বাৰু আগতে আছিলে। তেনেকৈ এব্ৰাপ্টলি পোৱা যায়। এতিয়াও মন পটককৈ এনেকুৱা হৈ যায়, এব্ৰাপ্টলি ক'ৰবাৰ পৰা ওলাবহি নে, বা দৰ্জাখন খুলি পেলাই ক'ব, কি কৰি আছা বুলি, তেনেকৈ আহি পেলাই পটককৈ ক'ব। চ' সেইটো মানে এতিয়াও বিশ্বাস হোৱা নাই। আৰু এতিয়াও হেৰিখিনি ইউটিউবত ক'ৰবাত চাই থাকিলেও মানে হেৰিখিনিতো চোৱা নহয়, দুখ লগা হেৰিখিনি চোৱা নহয় বাৰু, ঢুকুৱা সেইখিনি। আৰু ক'ৰবাত গান এটা ওলাব, ক'ৰবাত কিবা এটা ওলাব, পপ আপ কৰিলোঁ, ক'ৰবাত প্ৰগ্ৰেম এটা যেন চলি আছে তেনেকুৱা লাগে। অইন একো নাই, মানে এটা ডিজাৰ্ভো হৈ যাব, এতিয়া কিবা এটা হ'ব, তেনেকুৱা। চ' ডেট কেনট বি বিলিভ, তাৰমানে। বুজিছোঁ। আমাৰো কেতিয়াও নহয়, আৰু থাকিব, মানুহজন এনেকৈয়ে থাকিব চাগে, আমাৰ লগত থাকিব। আৰু আপোনালোকৰো বহুতখিনি মোৰ লাগে মানে আপোনালোক পুৰণা মানুহবোৰ চাওক, তেখেতৰ কাৰণে লগ হৈছিল, আজি তেখেত নাই কাৰণে আকৌ লগ হ'ল, এটা সংযোগ হৈ থাকি গ'ল জুবিন গাৰ্গ। আৰু আপোনালোকে লগ হৈ চাগে বহুত কিবা কৰিব পাৰিব। কেতিয়াবা মোৰ এনেকুৱা লাগে এই মানুহজনৰ হৈ আপোনালোকে
যিখিনি কৰাৰ হেঁপাহ আছে সেইখিনি কৰি যাওঁ এতিয়া আমি আমাৰ যিখিনি লগৰ পুৰণা বেণ্ডৰ মেম্বাৰ আছে আমি গোটেইখিনি গোট খাই পেলাই এটা বেণ্ড আকৌ ফৰ্মেশ্যন কৰাই হৈছে হয়। য'ত মানে আমাৰ আইডিঅ'লজিটো এণ্টায়াৰলি অৰ্গেনিক আৰু তাত আমাৰ যিখিনি মিউজিচিয়ান যদিও মই নবজাওঁ তাৰমানে আমি চ' কানেক্টেড যে মই মোক তাহাঁতি কৈছে যে মই যদিও বেলেগ ফিল্ডত আমাৰ আকৌ বেণ্ডটো বেণ্ড হিচাপে মেনেজ কৰিব লাগিব চ' সেইখিনি কৰি পেলাই আমাৰ কমাৰ্চিয়েল আমাৰ ভেলুৱেশ্যনত আমি কৰা নাই ন' ডাউট ছাষ্টেইনেবিলিটি এটা লাগিব আমি ছাষ্টেইনেবল হেৰি এটাতে বেণ্ডটোৰ হেৰি কৰিছোঁ আৰু তেনেকৈ নতুনকৈ মিউজিক কৰি জুবিনৰ দুই চাৰিটা বস্তু যেনেকৈ আমি যিমানটো আগবঢ়াব পাৰোঁ যেনেকৈ এতিয়া নতুন ছিংগাৰ্ছ নতুন কোনোবা আহিব টেলেণ্টেড জুবিনে যিটো কৰিছিলে সেই তেনেকুৱাকৈ আমি নতুন টেলেণ্টেড ছিংগাৰ্ছ মিউজিচিয়ানছ যিবিলাকক মানে আমি প্ৰমোট কৰিব পাৰি হু আৰ ৰিয়েলি টেলেণ্টেড এণ্ড হু আৰ নট ফ্ৰম দ্য এফ্লুৱেণ্ট ফেমিলিজ যিবিলাক হেৰিৰ পৰা আহিছে তেনেকুৱা মানুহখিনিক আমি কৰিবৰ কাৰণে এটা প্ৰয়াস তাৰ উপৰিও কালেকশ্যন যদি হয় প্ৰগ্ৰেমটোৰ পৰা তেতিয়াহ'লে জুবিনে যেনেকৈ হেৰি কৰিছিলে কোনোবা অসুস্থ মানুহক যেনেকৈ হেৰি কৰিছিলে ফিলান্থ্ৰপিক কাম তেনেকুৱাত আমি মানে সেইখিনি ডনেট কৰিবৰ কাৰণে আমি পাব্লিকলি ডনেট মানুহৰ আগত হেৰি কৰি পেলাই তেওঁলোকক মাতি যাক লাগে হেৰি কৰিবৰ কাৰণে তাৰমানে জুবিনৰ ভাল কাম কৰি থোৱা বহুত বস্তু আছিলে বহুত ভালকৈ কৰি থৈ গৈছিলে আৰু সেই ভালকৈ কৰি থোৱা কামখিনি অৰ্গেনিকেলি আমি আগবঢ়াব লাগিব আৰু সেই বস্তুখিনি ছাষ্টেইন কৰিবলৈ তেতিয়াহে আচলতে জুবিনৰ ভালখিনি ধুনীয়াকৈ থাকিব ডেফিনেটলি এতিয়া আপোনালোকে যিহেতু বেণ্ডটোৰ নামটো কি Z.org Z.orgটো যিটো আছে এতিয়া Z.org মানে জেড ফৰ জুবিন .orgটো অৰ্গেনাইজেশ্যন টাইপে অৰ্গেনিকো হয় অৰ্গেনাইজেশ্যনো হয় তাত দুইটা জেড আৰু জি আছে ত' জুবিন ইজ দ্য টু পিলাৰ্ছ জেড জি আৰু তাৰ মাজত OR খিনি আমি আমাৰ যিটো উদ্দেশ্য আছে সেই উদ্দেশ্যটো আছে চ' Z.orgটো কৰা হৈছে আৰু কৰি পেলাই আমি এতিয়া চাওঁ যদি এনেকুৱা নহয় এবাৰ ধৰি লওক বিহুৰ সময়ত যদি আপোনালোকক মানে এটা কথা ভাবি ভাল লাগিছে পুৰণা মানুহখিনিয়ে যদি সেই তেখেতৰ গীতখিনিক লৈ অনুষ্ঠান কৰা দেখোঁ যিহেতু এইবাৰ বিহুৰ বুলি কোৱাৰ লগে লগে বহুত বেলেগ ভাৱ এটা হৈ আহিছে তেতিয়া চাগে ভাল লাগিব কিবা এটা চাবলৈ ভাল লাগিব তেখেতৰ গীতসমূহক লৈ যদি আপোনালোক আটাইকেইজনে তেনেকৈ কিবা এটা কৰে আচলতে তাত গানখিনি জুবিনৰ গীতখিনি থাকিব আনডাউটেবলি থাকিব আৰু তাত এটা পজিশ্যনত জুবিনক তাত আমাৰ শ্ৰদ্ধাঞ্জলি দিয়া হ'ব 2-4টা কথাত আমি জুবিনৰ বস্তুটো নষ্টালজিকেলি আমি মানুহক এক্সপ্লেইনো কৰিম হোৱাট হি একজেক্টলি ৱাজ আৰু কেনেকুৱা ধৰণৰ ভাবিছিলে কেনেকুৱা ধৰণৰ মিউজিক কৰিছিলে তাৰ উপৰিও এতিয়া যিখিনি আগৰ বেণ্ড মেম্বাৰ্ছ আছিলে সকলোৱে নিজৰ এজ এ মিউজিচিয়ান এজ এ মিউজিক ডাইৰেক্টৰ এজ এ গোটেইখিনি এষ্টাব্লিছ হৈ আছে কিন্তু সেই এষ্টাব্লিছ হৈ থকাৰ লগে লগে কাৰণ চবেই গ্ৰ' কৰিছে আৰু সেই হৈ থকাৰ লগে লগে সেই মানুহখিনিয়ে নতুন প্ৰজন্মক কেনেকৈ আগবঢ়াই দিছে যে তোমালোকে মিউজিক কৰিব বিচাৰিছা তো তোমালোকে মিউজিক ভাল গান গাইছা তুমি গোৱা জুবিনৰ গান গোৱা আৰু নহ'লে যেতিয়া জুবিনৰ গান গাই মানুহে সেইটো ভাল পাব আৰু তোমালোকৰ মাততো শুনিব বিচাৰিব নতুন গান তোমালোকে নতুনটোও কৰিব পাৰিবা আৰু তেনেকৈ মিউজিচিয়ানো তেনেকুৱা কোনোবা মিউজিচিয়ান আছে আৰু সেই তাৰ লগতে অৰ্গেনিকেলি তেওঁলোকে কাৰোবাৰ ঘৰ বিৰাট ধুনীয়া গীটাৰ বজায় কিন্তু গীটাৰখন নাই আমাৰ সেই বিহু প্ৰগ্ৰেমৰ যোগেদি গীটাৰখনো কিনিব পাৰিব তেওঁ হয় গতিকে যিসকল দৰ্শকে চাই আছে মই আচলতে সেইটোৱে ক'ব বিচাৰিছোঁ যে আমি ডেছক্ৰিপশ্যনত এই গোটেইখিনি দি দিছোঁ Z.org যিটো বেণ্ড জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত জুবিন গাৰ্গৰ জীৱনৰ আটাইতকৈ নিঃস্বাৰ্থ সংগীক এগৰাকীয়ে আকৌ এবাৰ একেলগ হোৱাৰ কথা ভাবি এই বেণ্ডটো ফৰ্ম কৰিছে এইবাৰ বিহুৰ মঞ্চত আমি বৰকৈ মিছ কৰিম জুবিন গাৰ্গক গতিকে আপোনালোকে এই বেণ্ডটোৰ কথা নিশ্চয় ভাবিব পাৰে আমি ডেছক্ৰিপশ্যনত এই ডিটেইলছখিনি দিছোঁ আৰু ভিডিঅ'টোৰ শেষতো দিয়া হৈছে আপোনালোকে চাব তেখেতসকলক নিমন্ত্ৰণ জনাব পাৰে আৰু মোৰ ভাল লাগিছে এই গোটেই ইনিচিয়েটিভটো খুব ভাল লাগিছে মানুহজন থাকক মানুহজনে ভাল পোৱা মানুহখিনি মানুহজনক নিস্বাৰ্থভাৱে আগবাঢ়ি যোৱাত সদায়ে সহযোগী হৈ ৰোৱা মানুহখিনিৰ এটা কাম এই কামটোলৈ বহুত শুভেচ্ছা থাকিল
থেংক ইউ আৰু আমাৰ বেণ্ডৰ হৈ পেলাই মই থেংক ইউটো কৈছোঁ আৰু মানে কি হৈছে বেণ্ডৰ চবলৈকে এইটোৱে কোৱা হৈছে যে ইট ইজ নন কমাৰ্চিয়েল বেলেগ আৰু নন কমাৰ্চিয়েল ইন এ চেন্স আমাৰ এটা ছাষ্টেইনেবিলিটি যিখিনি খৰচ পাতি যিখিনি হয় সেইখিনি হোৱাৰ পিছতো সৰু হেৰিকে আমাৰ ফিলন্থ্ৰপিক ৱৰ্কটো যিটো জুবিনৰ যিখিনি ভালকৈ কৰি গৈছিলে মানুহক পেচেণ্ট আদি হেৰি কৰাত সেই তাৰ কাৰণে এটা পাৰ্চেণ্টেজ সদায় থাকিব আৰু সেইখিনি আমি সদায় দি পেলাই মানে জুবিনে যাক হেল্প কৰিব বিচাৰিছিলে তেনেকুৱাবিলাক আমি নিস্বাৰ্থভাৱে মানে আমি আইডেণ্টিফাই কৰি আমি হেল্প কৰা আৰু তেওঁৰ মিছনটো আমি আগবঢ়াই নিয়াটোৱে আমাৰ মানে মেইন উদ্দেশ্য আৰু আমি সেইখিনিয়ে সেই গোটেইখিনি পুৰণা গোটেইখিনি মিউজিচিয়ান সেইকাৰণে একেলগে বেণ্ডৰ একেলগে গোট খাইছোঁ আৰু তাত নতুন নতুন বেলেগ ছিংগাৰ্ছ পাব হয়। আৰু ডেফিনেটলি তাত জুবিন নাই চ' জুবিনৰ গানখিনি শুনিবলৈ পাব হয়। কিন্তু হয়তো আমি সেই জুবিনৰ এটা দিবলৈ প্ৰয়াস কৰিম হয়। আমি আশা কৰিম এই গোটেই ইনিচিয়েটিভটোত সদায় কাৰণে জুবিন গাৰ্গ থাকিব নামটোতে জুবিন গাৰ্গ আছে আৰু তেখেতসকলে বৰ মহৎ উদ্দেশ্য এটা আগত ৰাখি বেণ্ড নামটোও দিছে বেণ্ডৰ নামটোও দিছে আৰু আজি যে আপোনাক মাতিলোঁ আপোনাৰ সৈতে কথা পাতিলোঁ গোটেই কথাটো যে মাজত বহুত সময় গ'ল এই সময়খিনিত আপোনালোকৰ এই পৰিকল্পনাখিনি হ'ল আৰু সেই জুবিন গাৰ্গৰ প্ৰথম যিজন যদিও আপোনাক মেনেজাৰ হিচাপে কেতিয়াও লোৱা নাছিলে আপোনাক একেবাৰে অন্তৰংগ সংগী হিচাপে লৈছিলে তথাপি প্ৰফেশ্যনেলি আমি সেইটোৱে ক'ব লাগিব এই বেণ্ডটোৰো কিন্তু আপুনিয়ে গোটেই মেনেজমেণ্টখিনি কৰিব গতিকে এইটো এটা বৰ বেলেগ ধৰণৰ সংযোগ শুভেচ্ছা থাকিল শুভকামনা থাকিল আৰু নিশ্চয় আমি এইবাৰ বিহুৰ মঞ্চত অন্ততঃ এটাও যদি অনুষ্ঠান আপোনালোকৰ চাবলৈ পাওঁ বৰ ভাল লাগিব আজি ইমানখিনি সময় দিলে বহুত ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কথা বহুত থাকে যিখিনি কথা পাতিবলৈ যত্ন কৰিছোঁ আশা কৰোঁ আপোনালোকেও এই কথাখিনিৰ সৈতে নিজকে জড়িত কৰিব পাৰিছে জুবিন গাৰ্গ এনেকুৱা এটা নাম এনেকুৱা এটা সত্তা তেখেতে কৈছে তেখেতৰ কথাখিনিৰ মাজেৰে যিটো দাৰ্শনিক জুবিন গাৰ্গৰ যিটো অস্তিত্ব আছে দাৰ্শনিক যিখিনি ভেটি আছে সেই দিশটোত তেখেতে যথেষ্ট গুৰুত্ব দিছে আৰু মই যিমান দূৰলৈকে জানো তেখেতে কিছু লিখি আছে নহয়নে এখন কিতাপৰ কামো তেখেতে কৰিছে গতিকে এইটো এটা বৰ দৰকাৰী কাম হ'ব বুলি আশা কৰিছোঁ হাতেলি বহুত ধন্যবাদ কুশলে থাকক আজিলৈ আহিছোঁ